নমস্কাৰ সকলোকে সুপ্ৰভাত। আজি নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত যি ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা আগবঢ়োৱা হৈছে, বিষয়টো হ'ল হোমেন বৰগোহাঁইৰ সৃষ্টি আৰু দৰ্শন। এই বিষয়ৰ ওপৰত আগবঢ়োৱা আলোচনা ক্ষেত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থকা মুৰব্বী শ্ৰদ্ধাৰ বাসুদেৱ দাসদেৱ আৰু এগৰাকী সমল ব্যক্তি তেজপুৰ ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ আছামিজ ডক্টৰ সুব্ৰজিৎ নেওগ আৰু লগতে আয়োজকসকল অৰবিন্দ ৰাজখোৱা, কোঅৰ্ডিনেটৰ ধীৰাজ পাটৰকে প্ৰমুখ্য কৰি অসমীয়া ডিপাৰ্টমেণ্টৰ অধ্যাপক অধ্যাপিকাসকল, অংশগ্ৰহণকাৰী গৱেষকসকল, ছাত্ৰ ছাত্ৰীসকল, সকলোকে মহাবিদ্যালয় পৰিৱেশৰ মই স্বাগত সম্ভাষণ জনাইছোঁ আৰু আশা কৰিছোঁ আজিৰ যি চৰ্চা হ'ব, যি আলোচনা হ'ব, এই আলোচনাই আচলতে হোমেন বৰগোহাঁইৰ সৃষ্টি আৰু দৰ্শন এই দুইটা বিষয়ৰ ওপৰত নতুন এটা মাত্ৰা দিব, নতুনকৈ আমি চিন্তা কৰিবলৈ আমি অৱকাশ পাম। কাৰণ আমি সকলোৱে স্বীকাৰ কৰোঁ যে অসমীয়া বৌদ্ধিক জগতত, সাহিত্য জগতত বা সামাজিক জীৱনত হোমেন বৰগোহাঁই যোৱা এটা দশক, এটা শতিকা জুৰি তেখেতৰ অৱদান কোনেও আচলতে অৱহেলা কৰিব নোৱাৰে। তেওঁ প্ৰতিটো অসমীয়া জাতিৰ ঢাকৰ লগত তেওঁ জড়িত। তেওঁক আমি আচলতে এগৰাকী অন্যতম শ্ৰেষ্ঠ অসমীয়া হিচাপে আমি স্বীকৃতি নিশ্চয় আমি দিব পাৰোঁ। কাৰণ তেখেতৰ সাহিত্যৰাজি, তেখেতৰ সম্পাদকীয়তা, তেখেতৰ যিখিনি এডিট কৰিছিলে বা তেখেতৰ যিটো সাংবাদিক যিটো জীৱন, এই সাংবাদিক জীৱনৰ পৰা আচলতে আমাৰ নতুন চাম অসমীয়া ছাত্ৰ ছাত্ৰীয়ে, নতুন চাম গৱেষক ছাত্ৰ ছাত্ৰীয়ে, চিন্তাবিদে এই কথাখিনি তেওঁৰ পৰা শিকিবলগীয়া আছে। আৰু মই আশা কৰিছোঁ আজিৰ অনুষ্ঠানৰ পৰাই যেন তেওঁৰ ওপৰত আমি চিন্তা চৰ্চা কৰা, তেওঁৰ ওপৰত আমি এই নতুনকৈ গৱেষণা কৰাৰ এটা বাট আমি মুকলি কৰিব পাৰোঁ। কাৰণ তেখেতৰ সাহিত্যই আচলতে আমাৰ অসমীয়াৰ প্ৰতিজন ব্যক্তিক, তেওঁ পঢ়িব জনা ব্যক্তি হওক বা নজনা ব্যক্তি হওক, তেওঁ যি পৰ্যায়ৰ ব্যক্তি নহওক লাগিলে তেওঁক আমাক প্ৰেৰণা যোগাইছিলে। আচলতে তেওঁ অসমীয়া মানুহৰ পঢ়া জীৱনৰ ভেটিৰ পৰা আৰম্ভ কৰি অসমীয়া মানুহৰ আৰম্ভৰ জীৱনলৈকে এই গোটেই ধাৰাটোত তেখেতৰ আচলতে প্ৰেৰণা, তেখেতৰ লিখাখিনি আমাক প্ৰেৰণা দিয়ে। বহুত সময়ত আমি নিজেও তেখেতৰ লিখাৰ পৰা প্ৰেৰণা লৈ আমি আগবাঢ়িবলৈ আমি চেষ্টা কৰোঁ। এইখিনি বৰ স্বীকাৰ কৰিবলগীয়া এটা বিষয়। আৰু লগতে হোমেন বৰগোহাঁইদেৱৰ কাৰণে সদায় অসমীয়া জাতিয়ে এটা কথা সদায় হয়তো মনত ৰাখিবই লাগিব, এই যে অসমীয়াৰ যি বিশ্বকোষ, অসমীয়া বিশ্বকোষখন তেওঁ প্ৰণয়ন কৰাত যিখিনি অৱদান ল'লে, যিখিনি আগভাগ ল'লে, এইখিনি কিন্তু সদায় অসমীয়া জাতিয়ে মনত ৰাখিবই লাগিব। আৰু এটা মই অনুভৱ কৰোঁ, তেখেতৰ এইটোৱে হয়তো দৰ্শন আছিল যে অসমীয়া মানুহখিনিক কেনেকৈ তলৰ পৰা ওপৰলৈ তেওঁ উঠাব, যিকোনো পৰ্যায়ৰ মানুহক তেওঁ কেনেকৈ তেওঁ দুৰ্গত মানুহখিনিক তেওঁ আগুৱাই নিব, ওপৰলৈ অনুপ্ৰেৰণা যোগাই আগবঢ়াই লৈ আহিব, এইখিনি তেওঁ সদায় চেষ্টা কৰিছিল। আৰু সেই চেষ্টাৰ পৰিণতি স্বৰূপে আমি এটা কথা সদায় মন কৰিছিলোঁ, যিকোনো লেখাৰ মাজেৰে, প্ৰবন্ধই হওক বা অন্য লেখাৰ মাজেৰে তেওঁ কিন্তু বিশ্বৰ বিভিন্ন বুদ্ধিজীৱী, সাহিত্যিক, চিন্তাবিদৰ লগত অসমীয়া মানুহক চিনাকি কৰি দিবৰ কাৰণে এটা প্ৰয়াস তেওঁ সদায় কৰিছিল। তেওঁ দেখা যায় বিভিন্ন লেখাৰ মাজত বিশ্বৰ বিভিন্ন যিসকল মনীষী আছিল, বুদ্ধিজীৱী আছিল, সেইসকলৰ লেখা হয়তো আমি পঢ়িবলৈ সক্ষম হোৱা নাই বা অসমীয়া যিকোনো মানুহ সক্ষম হোৱা নাই। এই সক্ষম হোৱা মানুহখিনিক তেওঁ সেই বুদ্ধিজীৱীসকলৰ চিন্তা, সেই বুদ্ধিজীৱীসকলৰ চেতনাৰ লগত চিনাকি কৰি দিব পৰাৰ তেওঁ এটা ধাৰা সৃষ্টি কৰিছিলে। আৰু সেই ধাৰাটোৰ পৰা আমি আচলতে যথেষ্টখিনি অসমীয়া মানুহ উপকৃত হৈছোঁ। অন্য মানুহে কেনেকুৱা ধৰণৰ জীৱনটোক কেনেকুৱা ধৰণে তেওঁ চিন্তা কৰে, অন্য দেশৰ মনীষীসকলে, অন্য সাহিত্যিকসকলে কেনেকুৱা ধৰণৰ সৃষ্টিৰাজিৰে গোটেই সমাজখনক আগুৱাই নিবলৈ চেষ্টা কৰে, এই ধাৰাটোৰ লগত তেওঁ কিন্তু সদায় আমাক চিনাকি কৰি দিবলৈ চেষ্টা কৰিছিলে। এইটো বৰ এটা বিষয়। গতিকে মই আশা কৰিছোঁ যে মই বেছি দীঘলীয়া কথা নকওঁ, ইয়াত হয়তো আজি খুব সুন্দৰ ধৰণে তেখেতৰ সৃষ্টি আৰু দৰ্শনৰ ওপৰত আলোচনা হ'ব, মই গোটেইখিনি শুনিম। আৰু লগতে এই আলোচনাৰ পৰা আমাৰ নতুনকৈ উঠি অহা চাম, যিসকলে নতুনকৈ চিন্তা কৰি শিকিছে, যিসকলে নতুনকৈ গৱেষণা আৰম্ভ কৰিছে, তেওঁলোকক মই আহ্বান কৰিছোঁ যে এই আলোচনাৰ মাধ্যমেৰে তেওঁলোকে আচলতে হোমেন বৰগোহাঁইৰ ওপৰত, তেওঁৰ সৃষ্টিকৰ্ম, তেখেতৰ দৰ্শনৰ ওপৰত নতুনকৈ তেওঁলোকে গৱেষণা আৰম্ভ কৰক। আৰু তেতিয়াই হয়তো তেখেত সদায় আমাৰ অসমীয়া মানুহৰ বুকুত, অসমীয়া মানুহৰ মাজত সদায় তেওঁ জীয়াই থাকিব, তেওঁ প্ৰেৰণাৰ প্ৰতীক হৈ সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু লগতে মই আমাৰ অসমীয়া ডিপাৰ্টমেণ্টৰ অধ্যাপক অধ্যাপিকা তথা গোটেই ডিপাৰ্টমেণ্টৰ পৰিয়ালটোক মই অনুৰোধ কৰিছোঁ
আমি পাৰোঁ নেকি যে হোমেন বৰগোহাঁই নামত এটা আমি হোমেন বৰগোহাঁই চেণ্টাৰ ফৰ ক্ৰিয়েটিভ ৰাইটিং আমি মহাবিদ্যালয়ত আমি এটা গঠন কৰিব পাৰোঁ নেকি হোমেন বৰগোহাঁইৰ নামত হোমেন গোহাঁই চেণ্টাৰ ফৰ ক্ৰিয়েটিভ ৰাইটিং যদি আমি পাৰোঁ তেতিয়া হয়তো তেখেতৰ যিখিনি কৰ্মৰাজি তেখেতৰ ওপৰত কৰিবলগীয়া যি গৱেষণা এই গৱেষণাখিনি আচলতে নৰ্থ লখিমপুৰ কলেজে আগভাগ লৈ আগুৱাই নিবলৈ সক্ষম হ'ব মই এইটো অনুভৱ কৰিছোঁ আজিৰ এই আকাশতে এই উদ্বোধনী ভাষণৰ লগতে মই পুনৰ যিসকল শুভাকাংক্ষীয়ে মহাবিদ্যালয়ৰ লগত জড়িত হৈ হোমেন বৰগোহাঁইৰ ওপৰত আজি তেওঁলোকে সমল ব্যক্তি হিচাপে আমাৰ লগত জড়িত হৈছে যেনে সুব্ৰত দাস বাসুদেৱ দাস বা সুব্ৰজ্যোতি নেওগ তেওঁলোকক আমি পুনৰ আহ্বান কৰিছোঁ যে এই যদি আমি তেনেকুৱা এটা ধাৰা এটা আমি আৰম্ভ কৰোঁ সেই ধাৰাত যেন তেওঁলোকৰ পৰা সহযোগিতা আমি সদায় পাম আৰু ইয়াত উপস্থিত থকা সকলো গৱেষক ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী বা অন্যান্য যিসকল পাৰ্টিচিপেণ্টছ আছে তেওঁলোকৰ পৰা আমি সদায় সহযোগিতা লাভ কৰি আচলতে এনেকুৱা ধৰণৰ চিন্তাৰ এটা অৱকাশ এনেকুৱা ধৰণৰ চিন্তাৰ এটা ভেটি আমি আচলতে আৰম্ভ কৰিব পাৰিলেহে আচলতে মহাবিদ্যালয় পৰ্যায়ৰ যিবিলাক শিক্ষা এই শিক্ষা ব্যৱস্থাটো এই শিক্ষাৰ যি চিন্তা চৰ্চাৰ যি পৰিৱেশ এই পৰিৱেশটো আচলতে আগুৱাই নিবলৈ আমি সক্ষম হওঁ আৰু বেছি দীঘলীয়া কথা নকৈ মই আজিৰ এই সুন্দৰ আলোচনাৰ ভাগ সফল হওক ইয়াৰ পৰা আমাৰ সকলোৰে লাভ হওক এইখিনিকে কামনা কৰি মই মোৰ উদ্বোধনী ভাষণ ইমানতে সামৰিছোঁ পুনৰ সকলোকে মহাবিদ্যালয় পৰিয়ালৰ হৈ স্বাগত সম্ভাষণ জনাইছোঁ ধন্যবাদ নমস্কাৰ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভালপোৱা জনাইছোঁ শ্ৰদ্ধেয় অধ্যক্ষ চেতিয়া ছাৰক মোৰ শ্ৰদ্ধা বন্ধুবৰ আৰু সৰু ভাইৰ নিচিনা Arabinda Rajkhowa, Mr. Pator, আৰু Subrata আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰত্যেক লৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভালপোৱা জনাইছোঁ নৰ্থ লখিমপুৰ কলেজ মোৰ বাবে এনে এটা কলেজ যি কলেজৰ মই ছাত্ৰ হ'বলৈ গৰ্ববোধ কৰিলোহেঁতেন মই অৰবিন্দক কেইবাবাৰো কৈছোঁ যে ৰবীন্দ্ৰনাথৰ ইচ্ছা কৰোঁ গল্পৰ সেই চৰিত্ৰটোৰ নিচিনা যে কিবাকৈ যদি তেওঁ সেই লৰালিকাল যদি উভতি পায় ঠিক তেনেদৰে মই ভাবোঁ মোৰ যদি ছাত্ৰ জীৱন আকৌ কোনোবাকৈ ঘূৰাই পাওঁ তেনেহ'লে মই নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ ছাত্ৰ হ'ব বিচাৰিম ইমান প্ৰভাৱ বিস্তাৰ কৰিছে মোৰ ওপৰত মই বহুতো ঠাইত কিছুমান ঠাইত গৈছোঁ বা মই কলেজত লগত শিক্ষক হিচাপে জড়িত নাথাকিলেও বহু কলেজৰ বন্ধু বান্ধৱৰ লগত পঢ়া শুনা ভাল পাওঁ কাৰণে জড়িত আছো কিন্তু নৰ্থ লখিমপুৰ কলেজত যিটো আদৰ্শ লৈ আগবাঢ়ি গৈ আছে আজি অধ্যক্ষ চেতিয়া ছাৰে ইমান সুন্দৰ এটা ঘোষণা কৰিলে যে বৰগোহাঁই ছাৰৰ নামত ক্ৰিয়েটিভ চেণ্টাৰ এটা কৰিবলৈ ইয়াতকৈ ডাঙৰ আনন্দৰ কথা আৰু কাকো হ'ব নোৱাৰে বৰগোহাঁই ছাৰ মোৰ জীৱনত এটা ডাঙৰ ভূমিকা অভিভাৱক কৰিছে গ্ৰহণ কৰিছে মই লিখিছিলো তেখেতৰ মৃত্যুত মই এজন অভিভাৱক হাৰালো মই অসমত ডাঙৰ দীঘল হৈছো জন্ম অসমত হৈছে কিন্তু মই খুব লাজ লাগে ক'বলৈ খুব মানে অপৰাধী অনুভৱ কৰো যে সৰুৰে পৰা লৰালি কালৰ পৰা অনুবাদৰ জৰিয়তে মই বিশ্ব সাহিত্য পাঠ কৰিলো বাংলা সাহিত্য মোটামুটি সকলো দিক লৈ পঢ়া শুনা কৰিলো পাৰ্টিকুলাৰলি কথা সাহিত্য মোৰ কলেজ বা বিশ্ববিদ্যালয়ৰ জীৱন লৈ অসমীয়া সাহিত্যৰ লগত কোনো যোগাযোগ নাছিলে মই প্ৰথম দিনৰ মানুহ যাৰ লেখনি মোক অসমীয়া সাহিত্য সম্পৰ্কে আগ্ৰহী কৰি তোলে তেখেত হ'ল হোমেন বৰগোহাঁই ছাৰ আৰু আজি মই কেতিয়াবা কৈ থাকো যে অসমত জন্ম হৈ ডাঙৰ দীঘল হৈ বিহিত অসমীয়া সাহিত্যৰ চৰ্চা কৰা নাছিলো কোনোদিনেই আজি তাৰ বাবে মই প্ৰায়শ্চিত্ত কৰি আছো আজি মোৰ অসমীয়া সাহিত্য অসমীয়া সংস্কৃতি অসমীয়া গল্প উপন্যাস প্ৰবন্ধ মোৰ বাবে
দৈনন্দিন জীৱনৰ এটা চৰ্চা হৈ গৈছে আৰু মই আটাইতকৈ যিটো ডাঙৰ কথা মই ইয়াৰ পৰা আনন্দ পাই আছো ৰবীন্দ্ৰনাথ যাক সুখতকৈ আনন্দ বহুত ডাঙৰ আনন্দ মানুহে সুখ বা কমফৰ্ট আপুনি পইচা দি কিনিব পাৰে কিন্তু আনন্দ কেতিয়াও পইচা দি কিনিব নোৱাৰে এই আনন্দটো মই পাইছো অসমীয়া অনুবাদ কৰিবলৈ যাই অসমীয়া সাহিত্য চৰ্চা কৰিবলৈ যাই এবং তাৰ বাবে আটাইতকৈ যিজন মানুহৰ তাত মই কৃতজ্ঞ তেখেতৰ হল হোমেন বৰগোহাঁই ছাৰ তেখেতৰ যিখন কিতাপ মই প্ৰথম পঢ়িছিলো কিতাপ পঢ়াৰ আনন্দ মই নিজে কিতাপ পঢ়িবলৈ বিৰাট ভাল পাওঁ বুদ্ধদেৱ বসুৱে এবাৰ খুব মজাকৈ কৈছিলে যে জীৱনত আটাইতকৈ সহজ কামটো হল পঢ়া শুনা কৰা সেইবাবে মই সেইখনে বাছি লৈছো এই কথাখিনি মই ভাবো যে মোৰ দ্বাৰা আৰু কোনো কাম নহব খেলা ধূলা মই নোৱাৰো বা আৰু কোনো ক্ষেত্ৰতে মই হেৰি এটাই কাম কৰিব পাৰো যিটো পঢ়া শুনা কৰা আৰু মোৰ খুব ভাল লাগিছে আৰু মই যিটো মনৰ যিটো এটা মিল খুঁজি বিচাৰি পাইছো বৰগোহাঁই ছাৰৰ কিতাপৰ প্ৰতি এনেধৰণৰ যিজন মানুহ কব পাৰে যে মই কিতাপৰ লগত ঝগড়া কৰো কাজিয়া কৰো মই কিতাপৰ লগত কিতাপ মোৰ বাবে কিতাপৰ কাৰণে মই মানুহক সময় দিব নোৱাৰো এই কিতাপ পঢ়া আনন্দ কিতাপখন মোৰ মনত এক অভূতপূৰ্ব আনন্দৰ সৃষ্টি কৰিছিলে তাৰপিছত মই লাহে লাহে বৰগোহাঁই উপন্যাস চুটিগল্প প্ৰবন্ধবোৰ পঢ়িবলৈ আৰম্ভ কৰিলো বৰগোহাঁইৰ প্ৰবন্ধ মোৰ জীৱনত এটা বিৰাট পৰিৱৰ্তনৰ সৃষ্টি কৰে আমি শুনি আহিছিলো ৰবীন্দ্ৰনাথক পঢ়িছিলো যে জীৱনত শ্ৰেয়তকৈ শ্ৰেয় ডাঙৰ এই শ্ৰেয়ৰ পিছত শ্ৰেয়ক বিচাৰি লোৱা জীৱনৰ আটাইতকৈ ডাঙৰ হেৰি হ'ব সেই বস্তুটো মই বৰগোহাঁই ছাৰৰ লেখাত পাইছো আজি মোৰ যিটো বক্তব্যৰ যিটো বিষয় সেয়া হল আপোনাৰ বৰগোহাঁই হোমেন বৰগোহাঁই ছাৰৰ উপন্যাস আৰু প্ৰবন্ধ বৰগোহাঁই ছাৰৰ উপন্যাস তেখেতে বৰগোহাঁই ছাৰৰ প্ৰথম উপন্যাস আমি সকলোৱে জানো 1963 চনত ৰচিত সুবালা আচ্ছা ইয়াতে এটা মই কথা কওঁ মই ভাবো আপোনালোকৰ তাতে অসমীয়া সাহিত্য বা বৰগোহাঁইৰ উপন্যাস আৰু প্ৰবন্ধ কবলৈ যাওয়া মানে মাকৰ তাত মোমায়েকৰ গল্প কৰা গতিকে মই এইখিনিতে কম লগতে মই এটা কথাত গুৰুত্ব দিয়াৰ চেষ্টা কৰিম যে এই অসমীয়া বৰগোহাঁইৰ অনুবাদ বৰগোহাঁইৰ প্ৰবন্ধই কওক বা উপন্যাসেই কওক পাৰ্টিকুলাৰলি মই বাংলাত অনুবাদ কৰিছো বাংলাৰ মানুহক বাংলাৰ সুধী সমাজক কেনেদৰে প্ৰভাৱিত কৰিছে আৰু মই কিয় বৰগোহাঁই অনুবাদ কৰিবলৈ বাছি লৈছো এই কথাখিনি মই লগতে কম কাৰণ এটি বস্তু এই পজিটিভ বস্তুটো অসমৰ মানুহে জনা দৰকাৰ যে আমি যদি অসমীয়া সাহিত্য সংস্কৃতিক বা অনুবাদৰ জৰিয়তে বাহিৰত তুলি ধৰিব পাৰো তেনেহলে অসমৰ এটা গৌৰৱোজ্জ্বল দিন আমাৰ বাবে বাট চাই আছে সেই কথাখিনি আমাৰ প্ৰত্যেকে জনা উচিত আৰু সেইখন অকলে বেংগলৰ সাধাৰণ পাঠকে কোৱা নাই বেংগলৰ বিখ্যাত মানুহবোৰ বিখ্যাত প্ৰাবন্ধিকবোৰ বিখ্যাত সাহিত্যিকবোৰ তেখেতসকলে মোক কৈছে যে অসমীয়া সাহিত্য বৰগোহাঁই প্ৰবন্ধ বা বৰগোহাঁই কথা সাহিত্য যিবোৰ লিখা হৈ আছে পাৰ্টিকুলাৰলি প্ৰবন্ধবোৰ আমি গমি নাপালোহেঁতেন যদি অনুবাদৰ জৰিয়তে আমি বৰগোহাঁই নপঢ়িলোহেঁতেন এই বস্তুটো এইটো অসমৰ মানুহে জনা খুব দৰকাৰ আচ্ছা এই সুবালা উপন্যাসটো আমি জানো যে আলবার্টো মোরাভিয়ার একটা উপন্যাস লা রোমানার একটা প্রভাব লক্ষ্য করা যায় উপন্যাসগুলো লেখক নিজে করছে যে মোরাভিয়ার
তেখেতৰ অভিজ্ঞতা, তথ্যানুসন্ধান, ক্ৰোধ আৰু কৰুণাৰ সূচক। উপন্যাসৰ 4টা পৰ্ব নায়িকা সুবালাৰ সংঘাতময় জীৱনৰ ঘটনা বুলি বৰ্ণিত হৈছে। দাৰিদ্ৰৰ কষাঘাত নিষ্পেষিত সুবালাৰ নাম নিৰুপায় হৈ গ্ৰামৰ সুবালাৰ মাকে গ্ৰামৰ এজন গুণ্ডা যাৰ নাম আছিল নৰেন আৰু লম্পট তাৰ হাতত সঁপি দিবলৈ বাধ্য হয়। সুবালা মাকৰ এই চেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ঘৰৰ পৰা ওলাই আহিছে। অকৰ্তব্যত তেওঁক এজন বৃদ্ধা আশ্ৰয় দিছে, কিন্তু পাছত সুবালাই উপলব্ধি কৰিছে যে এই বৃদ্ধাজনক তেখেতক এটা বেলেগ উদ্দেশ্যে আশ্ৰয় দিছে। এই গোটেইখিনি বস্তু তৃতীয় পৰ্বত আমি চাইছো, তৃতীয়টো পৰ্ব যে সুবালা পুৰোপুৰি বেশ্যাত ৰূপান্তৰিত হৈছে। বেশ্যাৰ যিজন দালাল কান্তি তেওঁ বিয়াৰ প্ৰস্তাৱ দিয়ে। সুবালা তেতিয়া তেওঁ নাৰী সত্তা জাগি উঠিছিল। তেওঁ ভাবিছিল যে হয়তো এই পংকিলতাময় জীৱনৰ পৰা মুক্তি লাভ কৰিব কান্তিৰ লগত বিয়া হলে, কিন্তু সুবালাৰ সেই আশা পূৰণ নহল। লেখক সুবালাক এনে এটা সংবেদনশীল মানৱীয় মূল্যবোধ আঁকোৱালি থকা সৎ হৃদয় নাৰী চৰিত্ৰ হিচাপে দেখাবলৈ বিচাৰিছে। জীৱনৰ মধুৰতম প্ৰাণপ্ৰাচুৰ্য সৌন্দৰ্যানুভূতি উত্তাল সময়ত পুৰুষৰ কামনা লালসাকে চৰিতাৰ্থ কৰাৰ বাবে যৌৱনৰ প্ৰান্ত বেলা সুবালা উভতি চাইছে তেওঁ পাৰ কৰিহে আশা দিনবোৰৰ ফালে। আবিলৰ অন্ধকাৰত নিৰ্জন মাথো এটা প্ৰান্ত থিয় হৈ কোনোবাই যেন তাক এতিয়াও সুবালা নামেৰে ডাকে। আৰু চাৰিওফালে পাহাৰ, নদীত পানী, নদীত পাহাৰ, ডাঙৰ ডাঙৰ গছবোৰত সেই আহ্বান ঢাকা খাই প্ৰতিধ্বনিত হৈ উঠে। এনে আমি বৰগোহাঁইৰ এই আলোচ্য উপন্যাসত সমাজ বস্তুৰ এটা সুন্দৰ ৰূপায়ণ আমি দেখিবলৈ পাওঁ। আৰু মই এটা কথা কওঁ, মই ভাবিছো খুব সোনকালে মই এইটো ইয়াৰ কোনোবা অনলাইন মেগাজিনত কথা হৈছে মোৰ লগত, মই বাংলালৈ অনুবাদ আৰম্ভ কৰিম। বৰগোহাঁইৰ দ্বিতীয় উপন্যাস তান্ত্ৰিক 1966 চনত 67 ৰচিত হয়। এই উপন্যাসৰ মূল বিষয়বস্তু হল অন্তৰ্জগতৰ বৈচিত্ৰ্যময় আৰু ৰহস্যঘন ৰূপক ফুটাই তোলা। অধ্যাপক অৰুণ চক্ৰৱৰ্তী আৰু সহকৰ্মী অমলৰ তাত কনফেচন হিচাপে কোৱা কথাখিনি উপন্যাসৰ মূল বক্তব্যকে ফুটি উঠিছে। মদৰ গ্লাছ হাতত লৈ অমল অৰুণৰ তাত একে একে তেওঁৰ জীৱনৰ গোটেইবোৰ অভিজ্ঞতা কৈ যায়। তেওঁৰ মতে মানুহৰ জীৱন সঁচাই এক পৰম ৰহস্যৰ ভাণ্ডাৰ। কোনোদিন যে মানুহ তাৰ সম্পূৰ্ণ ৰহস্য ভেদ কৰিব পাৰিব এই কথা মোৰ বিশ্বাস নহয়। অৰুণ চক্ৰৱৰ্তী অহৰহ অনুভৱ কৰে যে এয়া এক ধৰণৰ যন্ত্ৰণা, জীৱনৰ অসাৰ, অৰ্থহীন আৰু ভয়ানক নিঃসংগতা বোধৰ পৰা এই যন্ত্ৰণাৰ উদ্ভৱ। আধুনিক জীৱনৰ অস্তিত্ববাদী ধাৰণা পৰা এই দৃষ্টিভংগী উদ্ভূত। তাৰপিছত 1970 চনত বৰগোহাঁইৰ কুশল উপন্যাস ৰচিত হয়। ইয়াৰ বিষয়বস্তু হল ৰাজনৈতিক ভ্ৰষ্টাচাৰ। গোপীনাথ মহন্তৰ নিচিনা ৰাজনৈতিক নেতা নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে কিছুমান ভাড়াটে গুণ্ডা পোষণ কৰে আৰু তেওঁলোকে সমাজত উশৃংখলাৰ সৃষ্টি কৰে। এই সকলো চাই ৰত্ন সুন্দৰাজনে
নিচিনা সাংবাদিক সেৱী বুদ্ধিজীৱীসকলে চুপ কৰি থাকে। কাৰণ তেওঁলোকৰ হাত ভৰি বাধা আছে, বুদ্ধিজীৱীসকলে একো মাতিব নোৱাৰে। গতিকে সুন্দৰজনীৰ নিচিনা বয়োবৃদ্ধ সাংবাদিক, ভাৱবিলাসী তৰুণ সাংবাদিক ৰঘু মজুমদাৰৰ ওচৰত স্বীকাৰ কৰে, তোমাৰ আমাৰ নিচিনা বুদ্ধিজীৱীৰ দল আচলতে অভিজাত সমাজৰ হাৰেম ৰক্ষাকাৰী নতুন চক্ষু জাগ্ৰত, ৰাজনৈতিক ভ্ৰষ্টাচাৰ উপন্যাসটোৰ উপযোগ্য হলেও আধুনিক জীৱনৰ বিচ্ছিন্নতা বোধৰ পৰা তৰুণ দিশবিলাক উপন্যাসত ফুটি উঠিছে। ইয়াৰ পাছত আমি পাওঁ বৰগোহাঁইৰ এটা বিখ্যাত উপন্যাস 1973 চনত প্ৰচিত হালধীয়া চৰাইৰ বাহন খায়। এইটো মই ভাবো বৰগোহাঁইৰ যিমানবোৰ সামাজিক উপন্যাস আছে তাৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ উপন্যাস। আমি জানো এইটো চলচ্চিত্ৰ হৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ, আন্তৰ্জাতিক পুৰস্কাৰ আনিছিলে। ইন্দ্ৰবনীয়া জনবৰুৱাৰ এখন খুব বিখ্যাত ফিল্ম। এই উপন্যাসত এই কিছুদিন আগতে মই এইটো ধাৰাবাহিক অনুবাদ কৰিছিলো, এইটো কমপ্লিট অনুবাদ হৈ গল। উপন্যাসখন অনুবাদ কৰিবলৈ যায় কিছুমান ঠাইত এই বয়সত মোক কান্দিবলগীয়া হৈছে। সনাতনৰ যিটো নিষ্পেষিত জীৱন, তেওঁৰ পৰিবাৰ লৈ, ল'ৰা ছোৱালী লৈ, ভনীয়েকক লৈ এজন সাধাৰণ সহজ মানুহ, তেওঁক যি যন্ত্ৰণা, পাৰিপাৰ্শ্বিক চাপত যিটো যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে, মানসিক যন্ত্ৰণা যিটো সহ্য কৰিবলগীয়া হৈছে, সেইখিনি মোক কিছুমান ঠাইত উপন্যাসৰ বৰ্ণনা ইমানেই আন্তৰিক, চৰিত্ৰবোৰ ইমান সাৱলীল আৰু নেচাৰেল হৈছে যে মই কিছুমান ঠাইত অনুবাদ কৰিবলৈ যাই মোৰ চকুলৈ ওলাই আহিছে। এই উপন্যাস আমাক মনত পেলাই দিয়ে বিশ্ববিখ্যাত লেখক গুগলৰ অভাৰপুত গল্পৰ কথা। অভাৰপুত গল্পৰ যি চৰিত্ৰ আকাশী বাসনাথিন, এই সাধাৰণ কেৰালীৰ চৰিত্ৰৰ জৰিয়তে তাৰ অভাৰপুতটো গণ্ডাবোৰ কেনেকা কাঢ়ি লৈ গল, তেওঁ যেতিয়া বিচাৰ চাবলৈ গলে উল্টা তাকেই পাৰিলে জেলত বন্দী কৰি দিয়া হয়। দিনৰ পিছত দিন তাকে মানসিক অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল, যাৰ মাজত তৎকালীন ৰাছিয়াৰ যাৰ শাসিত সমাজ ব্যৱস্থা এটা অসাধাৰণ ছবি ফুটি উঠিছে। আমি এই হালধীয়া চৰাইৰ বাহন খাই সনাতন শৰ্মা, জমিদাৰ সনাতন শৰ্মা আৰু সাধাৰণ এজন কৃষক ৰসেশ্বৰ, এই ৰসেশ্বৰৰ জীৱন যন্ত্ৰণাৰ মাজত আমি যেন সেই ৰাছিয়ান গল্পকাৰ অভাৰপুতৰ আকাশী বাসনাথখিনি গৈ আমি বিচাৰি পাওঁ। গুগলৰ অভাৰপুত সম্পৰ্কে কোৱা হয় যে ইউৰোপত যিমানবোৰ গল্পকাৰ আছে তেওঁলোকৰ জন্ম হৈছে গুগলৰ অভাৰপুতৰ পকেটৰ পৰা। আমি আৰু এজন আমাৰ ৰবীন্দ্ৰনাথৰ যিটো বিখ্যাত কবিতা ২ বিঘা জমি যে উপেন চৰিত্ৰটো, যে নিজা জমিদাৰৰ লোভৰ বাবে তেওঁৰ পৈতৃক সম্পত্তিটো হেৰাবলগীয়া হয় আৰু তেওঁ নিজা বাগানৰ এটা আম হেৰি কৰাৰ বাবে, উৰাই লোৱাৰ বাবে তাক চোৰ হিচাপে ধাৰ্য কৰা হয়। এই উপেনৰ যিটো যন্ত্ৰণা ৰবীন্দ্ৰনাথে যিটো অসাধাৰণ ভাষাত ফুটাই তুলিছিলে ২ বিঘা জমি কবিতা, তার জমিদারের চরিত্র, তার যিবোৰ পাৰিষদ আছিলে তেওঁলোকৰ চৰিত্ৰ, লগতে গৰীব সাধাৰণ এজন প্ৰজা উপেনৰ চৰিত্ৰ, সেই চৰিত্ৰৰ লগত আমি দেখা পাওঁ যে বৰগোহাঁই এই ৰসেশ্বৰ চৰিত্ৰটো যেন মিলিমিশি একাকাৰ হৈ গৈছে। ইয়াতে ৰাছিয়ান, বেংগল আৰু পৃথক অসম পৃথক হৈ থকা নাই। ৩টা চৰিত্ৰ
আকাশী বাসনাথিন রবীন্দ্রনাথের উপায়ন 2 বিঘা জমি আৰু বৰগোহাঁই ছাৰৰ কেনেদৰে পৰাক্ৰমকে নাই গৈছে বিচারের বাণী নীরবে নিভৃত কালে সেইখিনি বোধকৰি ইমান সফলতাৰে অংকন কৰা সম্ভৱ হৈছে কাৰণ বৰগোহাঁই এটা সময়ত এই প্ৰশাসনৰ লগত জড়িত আছিলে তেখেতে খুব ওচৰৰ পৰা এই কৰাপশ্যনখিনি দেখা পাইছিল সেইবাবেই এই উপন্যাসত আপুনি দিব্যাশ্ৰী মণ্ডলী কওক সনাতন শৰ্মাই কওক প্ৰিয়নাথ চৰিত্ৰ কওক কালানী কওক হাকিম কওক প্ৰত্যেকের চরিত্র আমি যেন চকুরে দেখা পাই ইমান বাস্তব হয়ে উঠছে এই এটা লাইন উপন্যাসের রসেশ্বরের যেটো আপনার মানসিক নিবেদনার ছবি এটা লাইনত ফুটে রয়েছে মই যেটো বেঙ্গলি অনুবাদ করেছিল এনেদরে যে টাকা মদ মেয়ে মানুষ সংসদের কাছে ন্যায় বিচার পেতে হলে ক্ষমতার অধীশ্বরদের উপচারে পুজো দিয়ে সন্তুষ্ট করতে হবে তার টাকা নেই টাকা না হলে মদের যোগানও দেওয়া যাবে না টাকার মধ্যে তার রয়েছে একটি মাত্র স্ত্রী মানসিক উন্মাদনার এক দুর্বল মুহূর্তে হঠাৎ তার মনে বিদ্যুৎ চমকের মতো একটা চিন্তার তরঙ্গ ফেলে যায় তার কোনো উপায় যখন নেই হাকিমের কাছে এক রাত্রের জন্য তার নিজের স্ত্রীকে তুলে দেবে নাকি জমিটাই যদি হারাতে হয় তাহলে স্ত্রীকে রেখেই বা কি হবে এই যে চিন্তা এটা রাতের চিন্তা একজন মানুষ কোন পরিস্থিতি বই পালে নিজের স্ত্রী হাকিমের তার সমর্পণ কৰিবলৈ মানসিকভাবে প্রস্তুত হবলৈ চিন্তা করে এটা আমি সহজেই বুঝি পাই চরিত্রের যেটো মনস্তাত্ত্বিক দিক সেখন আমার মুগ্ধ করে উপন্যাসের শেষত যেটো আমি দেখা পাও যে যিজন জমিদার সনাতন শর্মা রসেশ্বরের গোটেই জীবন প্রায় ধ্বংস করে দিলে উপন্যাসের লাষ্টত মই ফিল্মখনো চাইছো আমি বহুতে ফিল্মটো চাইছো আমার মনত পড়ে যে কেনেকা জমিদার যেতিয়া তার ঘৰত যাই পায় সনাতন শর্মা যেতিয়া যাই পায় তেতিয়া রসেশ্বর কেনে আচৰিত ভাবে তার প্রতি পড়ে গোটেইবোৰ অন্যায় পাহৰি যায় পাহৰি গৈ জমিদাৰৰ বাবে পোস্টারিং ইলেকশনে থিয় হয়েছে জমিদার রসেশ্বরের সহায়তা বিচাৰিছে এবং রসেশ্বর আগৰ গোটেইবোৰ কথা পাহৰি যায় তেওঁৰ বাবে জমিদাৰৰ বাবে তাৰ মূৰত এটাই খাপ খেলি আছে যে জমিদার মোৰ কথা সহায় বিচাৰি আহিছে এইটো কিন্তু একচুয়ালি বাস্তৱ চৰিত্ৰ এইখিনি যে বৰগোহাঁই খুব সুন্দৰভাৱে তেখেতে এই উপন্যাসত দাঙি ধরেছে এই উপন্যাসখন মোৰ খুব সোনকালে কিতাপ আকারে অনুবাদত প্রকাশ করার ইচ্ছা আছে আচ্ছা পিতা পুত্র বৰগোহাঁইৰ এটা অন্যতম উপন্যাস এয়া 1975 চনত প্রকাশিত হয় এই উপন্যাসখন সাহিত্য একাডেমি পুরস্কার লাভ কৰিছে এইটো বিংশ শতকৰ মাজভাগৰ অসমৰ পৰিৱৰ্তনমুখৰ সমাজ আলোচ্য উপন্যাসের বিষয় উপন্যাসের কাহিনী শুরু হয়েছে ভারতের স্বাধীনতা লাভের পূর্ব মুহূর্তের পৰা কাহিনীর পটভূমি পথঘাটৰ সুব্যৱস্থা নথকা অসমৰ আভ্যন্তরীণ এটা গ্রাম জীবন মহাবলী নামে যি পৰিচিত সেই গ্রামৰ শিবনাথ চৰিত্ৰক কেন্দ্ৰ কৰি উপন্যাসের কাহিনী আবর্তিত হয়েছে স্বাধীন হওয়ার পিছত লোকাল বোর্ড নতুন রাস্তা বনাই দিছে এই বাটেৰে মহাবলীত আহিছে তথাকথিত নাগৰিক সভ্যতা
যুৱ ডেকাসকলে লং পেণ্ট পিন্ধি নতুন নাগৰিক সভ্যতাক স্বাগত জনাইছে। লগে লগে গঢ়ি উঠিছে চোৰাই মদৰ দোকান। আগৰ কীৰ্তন ঘোষা আৰু বৰগীতৰ বিপৰীতে মাইক আৰু যুৱকৰ মুখে মুখে হিন্দী গান প্ৰচাৰিত হৈ আছে। চিনেমাৰ গানত জনপ্ৰিয়তা লাভ কৰিছে। কেশৱ মণ্ডলৰ নিচিনা মানুহ ৰাতিৰ ভিতৰতে বদলি গান্ধী টুপি কৰি সমাজ দৌৰী হৈ উঠিছে। যি চৰিত্ৰ আমি আজি দেখা পাওঁ, আমি বাংলাৰ এজন প্ৰখ্যাত সাহিত্যিক সতীনাথ ভাদুৰীৰ বৰ্ণনাও এটা চুটি গল্প আছে। এই চুটি গল্পটোত আমি দেখা পাওঁ দেশ স্বাধীন হোৱাৰ পিছত দুদিন পিছৰ পৰাই মানুহবোৰ কেনেকা বদলি গৈ আছে। যিবোৰ আছিল ব্ৰিটিছৰ দালাল, সেইবোৰ কেনেকা দেশপ্ৰেমিক হৈ গৈছে গান্ধী টুপি পিন্ধি। এটা অসাধাৰণ চৰিত্ৰ। ঠিক তেনেদৰে হোমেন বৰগোহাঁই অত্যন্ত বাস্তৱতাৰ সৈতে ইয়াতে গঢ়ি তুলিছে শিৱনাথ চৰিত্ৰৰ জৰিয়তে। শিৱনাথৰ সামাজিক মৰ্যাদা সম্পৰ্কে শিৱনাথ যথেষ্ট সচেতন। এইটো কিছুমানে তেওঁক অহংকাৰীও কৰি তুলিছে। যাত্ৰাভিমান, প্ৰচণ্ড যাত্ৰাভিমান, যাৰ বাবে তেওঁৰ দেখাত অলপ বেয়া, বসন্ত ৰোগৰ বাবে বেয়া হৈ উঠা। সেই ছোৱালীজনীক যেতিয়া এজন কণ্ট্ৰাক্টৰৰ লগত বিয়া দিব বিচাৰিছে, কণ্ট্ৰাক্টৰ আগত কোনো পাত্ৰ বিচাৰি পোৱা নাই, কিন্তু তেখেতে যেতিয়া আগবাঢ়ি আহিলে ছোৱালীজনীক বিয়া কৰিবলৈ, তেতিয়া শিৱনাথ মান্তি হবলৈ টান পাইছে। কাৰণ যিজন মানুহ দেউতা তেওঁৰ ঘৰত কাম কৰিছিল এটা সময়তে, তাৰে ল'ৰাৰ লগত তেওঁৰ ছোৱালীক বিয়া হব, এইটো শিৱনাথৰ নিচিনা মানুহ মানি লব পৰা নাই। কাৰণ শিৱনাথৰ গোটেই সমাজত, গোটেই গাঁৱত তেওঁৰ এটা স্বতন্ত্ৰ মৰ্যাদা আছে। আৰু এই স্বতন্ত্ৰ মৰ্যাদাৰ ওপৰত ভিত্তি কৰি শিৱনাথৰ অভিজাত সুলভ মানসিকতা গঢ়ি উঠিছে। এই উপন্যাসখনত ইয়াৰ জীৱনৰ যি মূল বিষয় তাৰ ইংগিত আছে। ইয়াতে ইয়াৰ পাছত কাহিনী হব বিংশ শতাব্দীৰ ইতিহাস, তিনিটা দশকৰ ভাৰতবৰ্ষৰ ইতিহাস। বৰগোহাঁই মই অলপ স্কিপ কৰি দিয়া হৈছো, সময়টো এতিয়া আমাৰ সময় হেৰি আছে আৰু এজন বক্তা আছে আমাৰ। কুশীলৱ উপন্যাসটো 1975 চনত ৰচিত। ইয়াৰ বিষয়বস্তু ৰাজনৈতিক ভ্ৰষ্টাচাৰ। ইয়াৰ বিপৰীতে এজন আদৰ্শবান সাংবাদিক যাৰ নাম প্ৰহ্লাদ, তেওঁ জীৱনত কেনেকা আদৰ্শ বজাই ৰাখিবলৈ গৈ কেনেকা সংঘাত আৰু সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে, সেইখিনি দেখুওৱা হৈছে। স্বাৰ্থপৰ ভোগবাদী ৰাজনৈতিক নেতাৰ চক্ৰান্তত সমাজত সৃষ্টি হয় উচ্ছৃংখলতা আৰু ভ্ৰষ্টাচাৰ। নানান প্ৰলোভন আৰু শক্তি সত্ত্বেও নিজৰ আদৰ্শত অটল হৈ থকা দৃঢ়তা প্ৰহ্লাদৰ চৰিত্ৰক লেখক সুন্দৰভাৱে ফুটাই তুলিছে। তেখেতে প্ৰতি মুহূৰ্তত এই সাংবাদিকজন একটা মন্ত্ৰ স্মৰণ কৰিছে। এয়া হল শেষ স্বৰ্গীয় শক্তি। যি মানুহ কেতিয়াও চকুলত পেলাবলৈ আহাৰ কৰা নাই, পেলাই আহাৰ কৰা নাই, বা বিষাদৰ ৰাতি উজাগৰে থাকি নিজৰ বিচনা চকুৰে ঠিক কৰা নাই, সেই সমস্ত মানুহ তোমাক কেতিয়াও লাভ কৰিব নোৱাৰে। তাৰমানে জীৱনত আমি দুখ আদৰ্শ ফলো কৰিবলৈ, অনুসৰণ কৰিবলৈ আমি জীৱনত যিমানেই দুখ আহক না কিয় এই আদৰ্শ জড়াই ধৰি থকা মানুহজনৰ অন্তৰ্দণ্ডত সাংবাদিকজনৰ ক্ষতবিক্ষত হৈছে। কাৰণ সেইটো এটা পুতলা নহয়, সেইটো আত্মমানৰ মানুহ। গতিকে এই নিষ্পেষণত প্ৰহ্লাদ চৰিত্ৰ, বৰ্তমান প্ৰহ্লাদ অন্তৰ্দণ্ডত ক্ষতবিক্ষত হৈছে। প্ৰচণ্ড আৰ্থিক অনটন, প্ৰিয় সন্তান আৰু প্ৰিয়তমাৰ মুখত
তেওঁলোকৰ ইচ্ছা অনুযায়ী সুখাদ্য তিনিদিন দিব নোৱাৰাৰ বেদনা তাক ব্যক্ত কৰিছে আৰু ইয়াতেই চৰিত্ৰটোৰ স্বাভাৱিকতা। লেখক কিন্তু এতিয়াও চৰিত্ৰটো আদৰ্শবাদী বাস্তৱ সম্পৰ্কিত আদৰ্শবাদী কৰি তুলিব বিচৰা নাই। অস্তৰাগ বৰগোহাঁইৰ এটা ভাৰতবৰ্ষৰ উপন্যাস 1986 চনত ৰচিত। এই উপন্যাসখন মোৰ খুব প্ৰিয় উপন্যাস। মই যেতিয়া বাংলা অনুবাদত পঢ়িছিলো, কমাৰ্চ কলেজৰ মেডাম ভাৰতী চক্ৰৱৰ্তী তেখেতে এইটো বাংলালৈ অনুবাদ কৰিছিলে। পাছত মই আৰু এজনো অনুবাদ কৰা দেখা পাইছো। মই বাংলালৈ পঢ়িছিলো। এই কিতাপখনত যে বৃদ্ধ বয়সৰ ওল্ড এজৰ মানুহৰ যিটো আমি প্ৰত্যেকে যিটো অৱস্থা আমি পাব লাগিব, এটা সময়ত আমি সেই ওল্ড এজৰ ফালে যাই আছো। এই বৃদ্ধ বয়সৰ যিটো অৱস্থা, যিটো কিছুমান মানসিক সংকট দেখা দিয়ে, যিটো শ্বেক্সপিয়াৰ তাৰ চনত এটা খুব ধুনীয়াকৈ ফুটাই তুলিছে। তো এই উপন্যাসৰ মানুহবোৰ কেনেকা আকৌ মানে লৰালি কালত গুচি যায়, শৈশৱ অৱস্থাত গুচি যায়, তাৰ এইখন বৰ্ণনা ইমান ধুনীয়াকৈ দিলীপৰ বৃদ্ধ পিতাৰ জৰিয়তে যেনেকা দিয়া হৈছে। আৰু যিটো আটাইতকৈ ডাঙৰ কথা, যিটো চেনাইল ডিমেনচিয়া, এই চেনাইল ডিমেনচিয়া আক্ৰান্ত দিলীপৰ বৃদ্ধ পিতা, এই বস্তুটো ইমান ধুনীয়াকৈ ফুটাই তোলা হৈছে। আৰু কিছুমান ঘটনা ডাঙৰ ডাঙৰ লেখকৰ জীৱনৰ সুন্দৰকৈ মোৰ খুব ভাল লাগিছে যে আনাতল ফ্ৰাউৰ এটা উক্তি তাতে আছে যে মানুহৰ জীৱনবোৰ যদি পখিলাৰ দৰে হলহেঁতেন, মানে নানান ৰূপান্তৰৰ মাজেৰে গৈ আল্টিমেটলি পখিলা এটা সুন্দৰ ৰূপ লাভ কৰে। কিন্তু আমি কি হয়, আমি জীৱনৰ লাষ্ট অৱস্থাটো মানুহৰ খুব করুণ হৈ পৰে। তো আমি যদি উল্টাকৈ জীৱনটো হলহেঁতেন, তেনেহলে কিমান সুন্দৰ হলহেঁতেন। এই বস্তুটো এই অস্তৰাগ উপন্যাসৰ যিটো সকলোৰে এদিন আমি পাম, এই বৃদ্ধ বয়স, এই বৃদ্ধ বয়সৰ যিটো বেদনা, এই বেদনাখন উপন্যাসটোত খুব ধুনীয়াকৈ ফুটাই তোলা হৈছে। ইয়াৰ পাছত 1987 চনত ৰচিত হোমেন বৰগোহাঁইৰ আত্মজীৱনীমূলক উপন্যাস হাওদৰ পুতেকে নাও মিলি যায়। এই উপন্যাসটো মোৰ মনত অকলে মই বুলি নহয়, বহুতৰ মনত সেইটো তেওঁলোকৰ শৈশৱৰ স্মৃতি উভতাই আনিছে। এটা অংশ মই বাংলালৈ অনুবাদ কৰিছো। সৌদাগৰৰ পুত্ৰ নৌকা বেয়ে যায়, এইটো কলিকতাৰ এটা বিখ্যাত পাব্লিচাৰ প্ৰতিভাছৰ পৰা ওলাইছে। আৰু কৃষ্ণ প্ৰসাদ নামেৰে এজন খুব ধুনীয়া এটা ৰিভিউ কৰিছে। এই উপন্যাসখনত পঢ়োতে মই যেতিয়া পঢ়ো প্ৰথম, তেতিয়া মোৰ শৰৎচন্দ্ৰৰ বিখ্যাত আত্মজীৱনীমূলক উপন্যাস শ্ৰীকান্ত, 4টা অধ্যায়ত লিখা শ্ৰীকান্ত প্ৰথম পাৰ্ট, 2টা চৰিত্ৰ, ইন্দ্ৰনাথ, শ্ৰীকান্ত আৰু ইন্দ্ৰনাথ, তেওঁলোকৰ দুষ্টাদি, তেওঁলোকৰ নাও চালনা, তেওঁলোকৰ মানে যিটো আমি জেনেৰেলি লৰালি কালত যিটো ল'ৰাবোৰে যিটো হেৰি কৰে, তেওঁলোকৰ এটা মুক্ত জীৱন থাকে, আমাৰ নিচিনা বন্ধ জীৱন নহয়। এই মুক্ত জীৱনৰ ছবি আমি যেন এই বৰগোহাঁই ছাৰৰ আলোচ্য উপন্যাসৰ হাওদৰ পুতেকে নাও মেলি যায় উপন্যাসৰ এই দুটা বাপুকণ আৰু হেৱান, এই দুটা চৰিত্ৰৰ মাজত দেখা পাওঁ। পথের পাঁচিল উপন্যাসৰ যিটো আমি অপু আৰু দুৰ্গা ভাই ভনী দুটা অসাধাৰণ চৰিত্ৰৰ ৰূপায়ণ দেখা পাওঁ। বৰগোহাঁইৰ এই আলোচ্য উপন্যাসত বাপুকণ আৰু তোৰ ভনী মাখুনি, এই দুটা চৰিত্ৰ
ইমান সুন্দৰকৈ ৰূপায়িত হৈছে, বিশেষকৈ মাথুনিৰ মৃত্যু আৰু এই অল্প বয়সত বাপুকনৰ যিটো মৃত্যু চেতনা আৰু প্ৰকৃতিৰ প্ৰতি বাপুকনৰ যিটো দৃষ্টিভংগী, এই সৰু লৰালি কালৰ পৰা প্ৰকৃতিৰ প্ৰতি যিটো ভাল পোৱা, পৃথিৱীৰ প্ৰতিটি আলোৰ কণা, প্ৰতিটি পশু পাখি, প্ৰতিটি মানুহ আশ্চৰ্য অসামান্য ৰূপত তেওঁলোকৰ কথা বাপুকন বিস্তৃতভাৱে শুনিয়ায়। ৰাতিৰ ৰহস্যময় বিশাল আকাশ, অজস্ৰ প্ৰদীপৰ নিচিনা জ্বলি থকা আকাশ কৰ্তৃ তৰা, শুক্লপক্ষৰ মনোহৰ চাঁদ বাপুকনৰ মনত নানা ধৰণৰ জিজ্ঞাসাৰ জন্ম দিয়ে। বাপুকনৰ মন উৰি চলে কোটি কোটি অৰ্বুদ বছৰ অতীতত, যেতিয়া গ্ৰহ নক্ষত্ৰ সূৰ্য আৰু পৃথিৱী আকৌ আছিল একমাত্ৰ অন্তহীন শূন্য। এই যে প্ৰশ্ন, এই প্ৰশ্ন বাপুকনৰ মনত দেখা দিয়ে, এই প্ৰশ্ন আমাকো বেকুল কৰি তোলে। গতিকে জীৱনৰ প্ৰতি ভাল পোৱা আৰু প্ৰকৃতিৰ প্ৰতি ভাল পোৱা এই উপন্যাসক বৰগোহাঁই অমৰ কৰি ৰাখিছে। যে বৰগোহাঁইৰ প্ৰবন্ধ আছে প্ৰকৃতিৰ হেৰিৰ ওপৰত, এই প্ৰকৃতিৰ গান এটা অসাধাৰণ প্ৰবন্ধ। এই প্ৰকৃতি চেতনা আলোচ্য উপন্যাসত বৰ সুন্দৰকৈ বাপুকনৰ মাজত ফুটাই তোলা হৈছে। আৰু মৃত্যুৰ চেতনা, প্ৰকৃতি আৰু মৃত্যুৰ চেতনা, যিটো মই কেতিয়া ভাবো যে এই বিভূতিভূষণৰ হেৰিত দুৰ্গা যেতিয়া ঢুকালে, মৃত্যু হল, তেতিয়া লেখক লিখি আছে যে বিভূতিভূষণে লিখিছে, আকাশের নীল আস্তরণ ভেদ করিয়া মাঝে মাঝে অনন্তের হাত ছিনিয়ে আসে, পৃথিবীর বুক থেকে ছেলেমেয়েরা চঞ্চল হইয়া ছুটিয়ে গিয়া অনন্তে ডুবিয়া নিজেরা হারাইয়া ফেলে। পরিচিত ও গতানুগতিক পথে বহু দূর পারে কোন অন্তহীন পথে দুর্গার অশান্ত চঞ্চল প্রাণের বেলায় জীবনের সেই সর্বাপেক্ষা বড় অজানার ডাক আসিয়া পৌঁছিয়াছে। এই যে এখানে আমি মাথুনির মৃত্যুর মাজতো বাপুকনৰ জীৱনৰ প্ৰতি ভাল পোৱা, বা মাথুনি এই যে জীয়াই থাকিব বিচাৰিছে, জীৱনৰ প্ৰতি এটা আকৰ্ষণ, এটা ভাল পোৱা, এইখিনি বৰগোহাঁইৰ এই উপন্যাসৰ চৰিত্ৰবোৰক, পাৰ্টিকুলাৰলি বাপুকন আৰু মাথুনি আৰু হেবান চৰিত্ৰৰ স্বাভাৱিকতা চিৰস্মৰণীয় কৰি ৰাখিব। ইয়াৰ পাছত 1967 চনত ৰচিত বৰগোহাঁইৰ এটা সম্পূৰ্ণ বেলেগ ধৰণৰ উপন্যাস। জেনেৰেলি অসমীয়া সাহিত্যত তেনেদৰে উপন্যাস খুব বেছি লিখা হোৱা নাই প্ৰায় বুলি ক'ব পাৰে, কাৰণ অসমত দলিত চেতনা বস্তুটো নাই তেনেকুৱা। কিন্তু বৰগোহাঁইৰ এই মৎস্যগন্ধা উপন্যাসটো, সেইখিনি মই বাংলালৈ অনুবাদ কৰিছিলো বহুদিন আগতে, কিতাপ আকাৰে ওলাইছে। আৰু এইটো আটাইতকৈ ডাঙৰ কথা, এইটো মহাশ্বেতা বাইদেউৰ যিটো বৰ্তিকা মেগাজিন, যি বৰ্তিকা মেগাজিন মহাশ্বেতা দেৱীৰ দেউতাক মনীষ ঘটকে প্ৰচেষ্টা কৰিছিলে, সেই মেগাজিনটো এই মৎস্যগন্ধা উপন্যাসটো কমপ্লিট উপন্যাস এটা সংখ্যাত ওলাইছিল। মানুহে খুব ভাল পাইছে পঢ়ি। তাৰপিছত উজ্জ্বল সাহিত্য মন্দিৰৰ পৰা কিতাপ আকাৰে ওলাইছে নে? আমি ইয়াত দেখা পাওঁ যে তথাকথিত নিচু জাতিৰ চৰিত্ৰ ডোম বুলি আমি যাক কওঁ, যে তেখেতে এটা ডোম চৰিত্ৰ মেনকা কেনেদৰে তাৰ সামাজিক অপমানত গোটেই জীৱন ধৰি যি অপমান তাই সহ্য কৰি আহিছে বা দেখা পাইছে, সেই অপমানৰ কেনেকুৱা প্ৰতিশোধ ললে, সেইখিনি আমি এই উপন্যাসত দেখা পাওঁ। এইটো অলপ ব্যতিক্ৰমী উপন্যাস। দলিত সাহিত্যলৈ মই এটা কাম কৰিব বিচাৰিছিলো যে অসমীয়া ভাৰতীয় প্ৰেক্ষাপটত দলিত চেতনা কেনেদৰে হেৰি কৰিছে, মই এইটো কৰি মই কিছুমান
অৰুণ গোস্বামীৰ গল্প যেনে মাছমৰীয়া ছোৱালীৰ লাজ বা আপোনাৰ দেৱজ্যোতি বৰাৰ কথা ৰত্নাকৰত কিছু পাইছো প্লাছ অমূল্য বৰুৱাৰ এই পদুমণি ছাৰৰ কথা, পদুমণি গল্প উপন্যাসখনৰ কথা মোক কিৰণ গোহাঁই ছাৰে কৈছিলে। তেনেদৰে কিছু গল্প আৰু হেৰি পাইছো আৰু বিচাৰি আছো। তো এনিৱে উপন্যাসৰ কথা আজি মোটামুটি মই ইয়াতে মই হেৰি কৰিলো। এতিয়া মই অসমীয়া প্ৰবন্ধ বৰগোহাঁই সাহিত্যৰ যিটো ধাৰা মোক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে। আৰু অকল মই নহয়, মোক ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পবিত্ৰ চৰকাৰ ছাৰে মোক খুব এনকাৰেজ কৰিছিলে। আৰু মূলত তেখেতৰ প্ৰচেষ্টাতেই পশ্চিমবংগ বাংলা একাডেমীৰ পৰা যেতিয়া বহি নামৰ এটা সৰু মেগাজিন মান্থলি ওলাইছিলে, তাতে বৰগোহাঁইৰ কথা সাহিত্য নাম দি এটা প্ৰবন্ধ ওলাইছিলে। সম্ভৱতঃ এই মেগাজিনৰ এইটোই প্ৰথম অসমীয়া সাহিত্যৰ আলোচনা। বৰগোহাঁইৰ যিটো প্ৰবন্ধ মোৰ আটাইতকৈ বেছি প্ৰভাৱিত, মই দুটা বা তিনিটা প্ৰবন্ধৰ কথা কম, সময় নাই, সময় খুব কম। পাৰ্টিকুলাৰলি প্ৰজ্ঞাৰ সাধনা যিটো প্ৰবন্ধ, যে জ্ঞান আৰু প্ৰজ্ঞা ইয়াৰ মাজত যিটো পাৰ্থক্য, আৰু আজি আধুনিক যুগত জ্ঞানৰ চৰ্চা বাঢ়িছে কিন্তু প্ৰজ্ঞাৰ পৰা আমি আঁতৰি আহিছো, যাৰ বাবে আমি বাহ্যিক জীৱনৰ উপকৰণ বহুত বাঢ়ি গৈছে। আমি জীৱনক কমফৰ্ট বিচাৰি পোৱাৰ বাবে আমি বহুত কিবা কিবি তৈরি কৰিছো, কিন্তু আমাৰ অন্তৰ্জগতৰ ডেভেলপমেণ্ট তেনেদৰে হোৱা নাই। আৰু সেইটো হোৱা নাই বাবেই আজিও আমি মানুহবোৰে ধৰ্ম লৈ, জাতি লৈ, ভাষা লৈ কাজিয়া কৰিছো। আমাৰ অন্তৰ্জগতৰ উন্নতি ঠিক তেনেদৰে যিমান দৰে হোৱা আছিল বাহ্যিক জগতৰ উন্নতিৰ নিচিনা সেইখিনি হোৱা নাই। বৰগোহাঁইৰ প্ৰজ্ঞাৰ সাধনা প্ৰবন্ধ যিখিনি মোক আটাইতকৈ যিটো প্ৰভাৱিত কৰিছে, আমি প্ৰত্যেকেই এছে কথাখিনিৰ কথা জানো, কিন্তু এই এছে শব্দটো দিনে সৃজন কৰিছিল ফৰাচী ভাষাৰ বিখ্যাত পণ্ডিত, যি চৰিত্ৰটো হল এই প্ৰবন্ধটোৰ মূল চৰিত্ৰ মতাই জন্মিছিলে ফ্ৰান্সৰ বৰ্ড সফৰত। তেখেতে তেনেদৰে জ্ঞান চৰ্চা কৰিছিল। অকলে জ্ঞান চৰ্চাই তেওঁৰ উদ্দেশ্য, মতাইৰ অধ্যয়নৰ উদ্দেশ্য নাছিলে। তেওঁৰ প্ৰধান উদ্দেশ্য আছিল জীৱনৰ বিষয়ে প্ৰকৃত সত্যৰ সন্ধান কৰা। কিন্তু সত্য মই যিটো সত্য বুলি ভাবো আৰু এজনে সিটো সত্য বুলি নাভাবিব পাৰে। আৰু মতাই যিটো ইমান প্ৰজ্ঞাবান মানুহজন, তেখেতে যেতিয়া 42 বছৰ পিছত আৱিষ্কাৰ কৰিলে আৰু তেওঁৰ গলত ডিঙিত এটা হেৰি মেডেল জোৰাই থকা, তাতে এটা চাইডত লিখা আছিলে ফৰাচী ভাষা, মই আচলতে কিছু জানো, আৰু এটা চাইডত আছিল সংগ্ৰাম। এই বস্তুটো আমাৰ নিউটনৰ সেই বিখ্যাত উক্তি যে জ্ঞান সমুদ্ৰৰ ওচৰত মই কেইটামান বালুকণাৰ সন্ধানে পাইছো, বা সক্ৰেটিছ যিটো কৈছিলে যে মই কি জানো, মই এইটোই জানো যে মই একো নাজানো। সেই কথা মনত পেলাই দিয়ে যে আমি আটাইতকৈ ডাঙৰ সমস্যাৰ সৃষ্টি হয় যে আমি নিজক ভাবো আমি সকলোৱে জানো, আমাৰ শিকিবলৈ একো নাই, জানিবলৈ একো নাই। আমাৰ যেতিয়া এই কথাটো আমাৰ মনত যেতিয়া আহে, যিমান ডাঙৰ পণ্ডিতে হওক নাকি
কিয় তেতিয়াৰ পৰা আমাৰ পতন আৰম্ভ হয়। ৰামকৃষ্ণদেৱে কৈছিলে যাৱত বাচি তাৱত শিকি, যিমান দিনলৈ বাচি থাকিম প্ৰতিদিন প্ৰতি মুহূৰ্তে নতুন নতুন কথা শিকিবলৈ আছে। চ' এই যে হেৰি আপোনাৰ মতাই, এই মতাই চৰিত্ৰটো আৰু এই প্ৰজ্ঞাৰ সাধনা মই কম, যেতিয়া আপোনাৰ মহাশ্বেতা দেৱী এই বৰ্তিকা পত্ৰিকাত যেতিয়া ওলাইছিলে প্ৰবন্ধটো, তেতিয়া মানুহৰ মাজত ইমান ৰেছপন্স পাইছিলে যে মোক বৰ্তিকাৰ উন্নতম জীৱনে দেখভাল কৰিছিল জয় ভদ্ৰ। কালিও মোৰ লগত কথা হৈছে, জয় ভদ্ৰ মোক কৈছিলে বোলে দাদা আমাৰ বৰ্তিকাৰ বিক্ৰী বাঢ়ি গৈছে বৰগোহাঁইৰ এই প্ৰবন্ধটোৰ বাবে। মোক বহুতেও কৈছে যে এই বৰগোহাঁই কোন, এই বস্তুটো আমাৰ খুব গৰ্বৰ কথা। তেতিয়া মোক খুব গৰ্ব হৈছিল। বাংলাৰ বিখ্যাত সাহিত্যিক আৰু এজন সাধন চট্টোপাধ্যায়, তেখেতে মোক এদিন ফোন কৰি ক'লে, মই বৰগোহাঁইৰ কিছুমান প্ৰবন্ধৰ জেৰক্স মই তেখেতক দিছিলো। মোক এদিন উত্তেজিতভাৱে তেওঁ ফোন কৰিলে, বাসুদেৱ তুমি মোক এতিয়াই বৰগোহাঁইৰ ফোন নাম্বাৰটো দিয়া। মই ক'লো দাদা ফোন নাম্বাৰ দিম, কিন্তু তেখেতৰ ফোন নাম্বাৰটো দিয়ে লাভ নাই, কাৰণ তেখেতৰ ফোনটো নামাই লাগে। তেওঁ ক'লে কোনো কথা নাই, তুমি দিয়া মই কিবা কৰি কণ্টেক্ট কৰিমেই। মই ক'লো কি হ'ল আপুনি ইমান উত্তেজিত? ক'লে বাসুদেৱ মই তুমি দিয়া প্ৰবন্ধবোৰ পঢ়িলো, মই মানে আচৰিত হৈ গৈছো, ইমান উৎসৱৰ মানুহ প্ৰবন্ধ অসমীয়াত লিখা হৈছে, অথচ আমি অসমীয়া সাহিত্য সম্পৰ্কে কোনো খোজ খবৰেই নাৰাখো। মোক ক'লে তোমাৰ এই প্ৰজ্ঞাৰ সাধনা প্ৰবন্ধ মই নতুনকৈ বেলেগ এটা ভাল মেগাজিনত দিব বিচাৰো। মই বিচাৰো যে এই প্ৰবন্ধটো বহুতো মানুহৰ মনত বিয়পি পৰক। বাংলাৰ আৰু এজন বাংলাৰ বিখ্যাত খেলি বসুধৰা ৰায়চৌধুৰী, কবি ৰায়চৌধুৰী, চাকৰি সূত্ৰে দীৰ্ঘকাল হেৰি খুব ডাঙৰ পোষ্টত গুৱাহাটীত আছিলে। তেখেতে এবাৰ লিখিছিলে যে বাসুদেৱ বৰগোহাঁই অনুবাদ কৰি বাংলা সাহিত্য সমৃদ্ধ কৰি আছে। তো এই যে এনেবোৰ কথা, এই কথাবোৰ আমাক খুব ইনস্পায়াৰ কৰে। সেইবাবে মই এইটো অসমত আপোনালোকক প্ৰত্যেকক মই ক'ব বিচাৰো, এইটো কথা মই সদায় কৈ থাকো ৰিপিটেডলি, যে এটা সময়ত আমাৰ অৱস্থা, অসমৰ সাহিত্যৰ অৱস্থা আছিলে ওৱান ৱে ট্ৰেফিক। আমি খালি বাহিৰৰ পৰা লৈছো, বাংলাৰ পৰা ধাৰ কৰিছো, ভাৰতৰ আন আন ভাষাৰ পৰা লৈছো, কিন্তু আজি কিন্তু আৰু ওৱান ৱে ট্ৰেফিক নাই। এইটো মই দৃঢ়তাৰে ক'ব বিচাৰো। আজি আমাৰো অসমীয়া সাহিত্যৰ অনুবাদৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত দিবলগীয়া আছে। আৰু আজি মোৰ বক্তৃতা শেষ হৈ আছে, আপোনালোকৰ তাতে মই আৰু কিনো কম, প্লাছ দুটা প্ৰবন্ধৰ মাজত এইখিনি মোৰ ভাল লগাখিনি আৰু ইয়াৰ মানুহৰ ৰেছপন্সখিনিৰ কথা ক'লো। এই যে মানুহে ইভেন বাংলাদেশ, এই ৰাতিপুৱা মোৰ লগত বন্ধু এজনৰ কথা হ'ল, বৈৰহাট নামৰ এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে, য'ত বাংলা কিতাপ তেওঁলোকে PDF। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া ডাঙৰীয়া প্ৰমুখ্যে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ প্ৰধান বিশিষ্ট লিখক সমালোচক ডক্টৰ অৰবিন্দ ৰাজখোৱা, ডক্টৰ ধীৰাজ পাটৰ প্ৰমুখ্যে অসমীয়া বিভাগৰ সমূহ অধ্যাপক অধ্যাপিকাক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আজিৰ এই অনুষ্ঠানটো লৈ মোক সমল ব্যক্তিৰূপে নিমন্ত্ৰণ কৰাৰ বাবে। আমি সকলোৱে জানো যে অসমৰ সবল নেতৃত্বত বহুতো অগতানুগতিক নতুন ধৰণৰ কাম কৰি এটা জাকত জিলিকা, এটা প্ৰেৰণাদায়ক বিভাগ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আৰু হোমেন বৰগোহাঁইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁলোকে যি এক কৰিছে
সেই কাৰ্যসূচীয়েও হোমেন বৰগোহাঁই চৰ্চাক এক বিশিষ্ট মাত্ৰা দিব বুলি আমি বিশ্বাস কৰোঁ। পাতনিত মই এইখিনি কথাই কৈছো। এইখিনি কথা কৈ মই মূল বিষয়ৰ ভিতৰলৈ যাবলৈ বিচাৰিছো। মূল বিষয়টো আচলতে বহুত দীঘল বিষয়, কিন্তু এই দিশতে মই অৱগত কৰিম যে খুব কম সময়ৰ ভিতৰত মই মূল কথাখিনি ক'বলৈ যত্ন কৰিম। মোৰ ভইচটো শুনি আছে নে? মোৰ মাতটো শুনি আছে নে সকলোৱে ভালকে? খুব কম সময়ৰ ভিতৰত মই তিনিটা বহল বিষয় খুব কম সময়ৰ ভিতৰত ক'বলৈ যত্ন কৰিম। তিনিটা সেগমেন্ট আছে মোৰ। প্ৰথম যিটো ভাগ সেইটো হোমেন বৰগোহাঁই গল্পৰ বিষয়ে মই ক'ব বিচাৰিছো। আমি সকলোৱে জানো যে আৱাহন যুগৰ যি চুটি গল্প আছিলে সেই থকা যি ভাৱ প্ৰৱণতা বা যি ৰোমান্টিক আৱেগ, সেই ৰোমান্টিক ভাৱ প্ৰৱণতা আঁতৰি ৰামধেনু যুগত, যুদ্ধোত্তৰ যুগত অসমীয়া চুটি গল্পই এক বাস্তৱমুখী চেতনা লাভ কৰিলে। আৰু এই বাস্তৱমুখী চেতনা লাভ কৰাৰ অন্তৰালত কেইটামান কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছিলে। সেইকেইটা কথাও আমি জানো যে দুইখন মহাযুদ্ধৰ ফলত গোটেই মানুহৰ মন মানসিকতা কিদৰে বিধ্বস্ত হৈ পৰিছিলে সেই জানো। আৰু তাৰ পটভূমিত সাহিত্য সৃষ্টি হৈছিলে, সাহিত্য বাস্তৱমুখী হৈ পৰিছিলে বিশেষকৈ। আৰু সেই বিশ্বযুদ্ধৰ প্ৰভাৱে অসমকো চুই গৈছিলে, উত্তৰ পূৰ্বাঞ্চলকো চুই গৈছিলে। আৰু তাৰপিছত আমি জানো যে বংগদেশৰ যি দুৰ্ভিক্ষ হৈছিলে, সেই দুৰ্ভিক্ষৰ পটভূমিত লৈ অসমৰ গল্প উপন্যাস সৃষ্টি হ'ল। আৰু তাৰপিছত একেটা সময়তে কি হৈছিলে, ভাৰতবৰ্ষ জোকাৰি যোৱা যি স্বাধীনতা সংগ্ৰাম আছিলে, সেই স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱত অসমীয়া গল্প সাহিত্য এটা বাস্তৱধৰ্মী ৰূপ পোৱাত এটা প্ৰধান ভূমিকা গ্ৰহণ কৰিছিলে। আৰু এই যিটো দুখন মহাযুদ্ধত বিধ্বস্ত চেতনাৰ পটভূমিত ৰচিত যিবোৰ ইউৰোপীয় সাহিত্য আৰু চিন্তাধাৰা, সেই চিন্তাধাৰাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কিন্তু অসমীয়া চুটি গল্পক বাস্তৱমুখী হোৱাত প্ৰধান অৰিহণা যোগাইছিলে। যিবোৰ গল্পক বাস্তৱমুখী হোৱাত সহায় কৰিছিলে। এতিয়া হোমেন বৰগোহাঁয়ে 50ৰ দশকত গল্প লিখিবলৈ যেতিয়া আৰম্ভ কৰিলে, তেওঁৰ গল্পইও কি কৰিলে, বাস্তৱমুখী এটা চেতনা পালে। আৰু এইসমূহ কাৰকেই তেওঁ খুব কম সংখ্যক গল্প লিখিছিলে, প্ৰায় 250 মান গল্প লিখিছিলে। তাৰ ভিতৰত তেওঁ ভাল গল্পৰ সংখ্যা খুব কম। আৰু গল্পৰ আমি দুটা ভাগত ভাগ কৰিব পাৰো তেওঁৰ গল্পবোৰ, যে কিছুমান পৰম্পৰাগত বা কাহিনী প্ৰধান বৰ্ণনাধৰ্মী গল্প, আৰু কিছুমান গল্প মানুহৰ অন্তৰ্জীৱনৰ ভাৱানুভূতিক লৈ ৰচিত কিছুমান মনস্তাত্ত্বিক ধৰণৰ গল্প। এতিয়া তেওঁৰ প্ৰথম অৱস্থাৰ যিবোৰ গল্প, সেই গল্পবোৰলৈ যদি আমি লক্ষ্য কৰো, তেতিয়াহ'লে দেখিম যে কাহিনী বা বৰ্ণনাধৰ্মিতা তাত আমি দেখা পাওঁ। আৰু মধ্যবিত্তৰ জীৱন যাত্ৰাৰ যি সাৰশূন্যতা, সেই সাৰশূন্যতা সেই গল্পবোৰত উদঙাই দেখুওৱা হৈছে। আৰু এটা কথা এই দুখতে ক'ব লাগিব যে প্ৰথম স্তৰৰ গল্পবোৰত আমি বিশেষকৈ দেশজ প্ৰেমৰ মুক্ত বৰ্ণনা দেখিবলৈ পাওঁ। এই দুখতে মই অবজাৰ্ভ কৰা, মই নিৰীক্ষণ কৰা কেইটামান কথা প্ৰথম স্তৰৰ গল্পৰ কেইটামান মই সীমাবদ্ধতা চিনাক্ত কৰিছো। প্ৰথম অৱস্থাৰ কিছুমান গল্পত তেওঁৰ প্ৰকৃতি বৰ্ণনাৰ বাহুল্য আমি দেখিবলৈ পাওঁ, এক নম্বৰ। দ্বিতীয় কথাটো হৈছে যে এই প্ৰাচাত্য কিছুমান লিখকৰ, ইউৰোপীয় লিখকৰ চিন্তা দৰ্শনৰ বহুল প্ৰয়োগেৰে গল্পৰ যিটো কলাত্মক গুণ, সেই কলাত্মক গুণটো নাইকিয়া কৰিছে। আমি প্ৰথম গল্প সেই আবেলিৰ আলিবাটৰ গল্পতে সেই বস্তুটো দেখিবলৈ পাওঁ। আৰু মাজে মাজে প্ৰথম স্তৰৰ গল্পসমূহত তেওঁৰ বক্তৃতাধৰ্মী হৈ উঠিছে, এই বস্তুখিনি দেখিবলৈ পাওঁ। আৰু লাহে লাহে তেওঁৰ গল্পলৈ পৰিপক্কতা আহিছে। তেওঁৰ পাশ্চাত্য সাহিত্যৰ বিস্তৰ অধ্যয়ন, ফ্ৰয়ডীয় দৃষ্টিভংগীৰ লগত পৰিচয়, মাৰ্ক্সবাদী চিন্তাধাৰাৰ লগত পৰিচয়, জাপাল ছাত্ৰীৰ অস্তিত্ববাদী দৰ্শনৰ লগত পৰিচয়, এই কথাবোৰে হোমেন বৰগোহাঁইক মানুহৰ অন্তৰ্জীৱনৰ ভিতৰলৈ সোমোৱাত সহায় কৰিলে। অৰ্থাৎ মনোজগতৰ যি বিশৃংখলতা, সেই বিশৃংখলতাক গল্পৰ মাধ্যমেদি উদ্ভাসিত কৰাৰ ক্ষেত্ৰত
অৰিহণা যোগাইছিলে এইখিনি কাৰকে। আৰু ফ্ৰয়েডীয় মনস্তত্ব আৰু মাৰ্ক্সবাদ ইউৰোপীয় সাহিত্যৰ এই দুটা প্ৰাণকেন্দ্ৰ হোমেন বৰগোহাঁইৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ আছিলে। ফ্ৰয়েডীয় মনস্তত্বৰ পোহৰত যৌন জীৱনৰ ইমান সুন্দৰ বিশ্লেষণ আমি পৰ্দা, জন্ম, চিনাকি কামাদি গল্পত দেখিবলৈ পাওঁ। একেদৰে ইডিপাছ কমপ্লেক্স বা ইলেক্ট্ৰা কমপ্লেক্সৰ আধাৰত তেওঁ চিনাটৰিয়াম লিখিছে, মহাচেত্ৰাৰ বিয়া লিখিছে, বা অক্টোপাছ গল্পৰ কথা আমি সকলোৱে গম পাওঁ যে অপৰাধ প্ৰৱণতাৰ মনস্তত্বৰ ওপৰত এনেকুৱা ধৰণৰ গল্প তেওঁ ৰচনা কৰিছে। এতিয়া এইখিনিতে তেওঁ চৰিত্ৰত তেওঁ যিবোৰ চৰিত্ৰ নিৰ্মাণ কৰিছে সেই চৰিত্ৰবোৰত আত্মহত্যাৰ প্ৰৱণতাও দেখা পাওঁ। এইবোৰ বহুত সমালোচকে কৈ থৈ গৈছে, বিশেষ দীঘলীয়া নকৰো। বহুতে কয় যে জাপল ছাত্ৰী বা কেমুৰ প্ৰভাৱ পৰিছে এই আত্মহত্যাৰ প্ৰৱণতাত, কিন্তু আচলতে সেই কথাটো সম্পূৰ্ণ শুদ্ধ নহয়। দুটা কথাই তেওঁৰ গল্পৰ আত্মহত্যাৰ প্ৰৱণতা দুটা কথাই নিৰূপণ কৰিছে। এক নম্বৰ, তেওঁৰ ভিতৰত আমি তেওঁৰ আত্মজীৱনীমূলক যিবোৰ লেখা তাতে গম পাওঁ, সমালোচনামূলক যিবোৰ লেখা, যিবোৰ নন ফিকশ্যন কাহিনী বিযুক্ত লিখা, তাত আমি পঢ়িলেই গম পাওঁ যে নৈতিক অপৰাধবোধ আৰু তেওঁৰ নিস্বাত্মিকা বোধৰ পৰা এই আত্মহত্যাৰ প্ৰৱণতাটো গঢ় লৈ উঠিছে। আৰু এটা আমি গল্পত দেখা পাওঁ এটা বস্তু, যে সকলোৱে ভাবিছিলে যে স্বাধীনতা আহিলে গোটেই ভাৰতবৰ্ষখন, গোটেই অসমখন সৰ্বাংগ সুন্দৰ হ'ব, কিন্তু বাস্তৱত সেইটো নহল। স্বাধীনতাৰ পৰৱৰ্তী সময়ত মানুহৰ মাজত শ্ৰেণীদ্বন্দ্বৰ সৃষ্টি হল, অসমতাৰ সৃষ্টি হল। স্বাধীনতাৰ আনুষাংগিকভাৱে আমি কি দেখা পালো যে দেশ বিভাজনৰ ফলত ভগনীয়াসকলৰ যথেষ্ট দুৰ্দশা হল। গতিকে এই যিটো পৃষ্ঠভূমি, এই পৃষ্ঠভূমিত কেইবাটাও ভাল গল্প তেওঁ ৰচনা কৰিলে। স্মাইল চেকৰ সন্ধানত, পাৰ্টি, ভাৰতবৰ্ষ 1947-65, এনেকুৱা ধৰণৰ গল্পবোৰ তেওঁ এই পটভূমিত ৰচনা কৰিলে। বা নৰকৰ বসন্ত গল্প, খুব ভাল গল্প, নৰকৰ বসন্ত, এনেকুৱা ধৰণৰ গল্পবোৰ ৰচনা কৰিলে। আৰু তেওঁৰ গল্পত লাহে লাহে কি হল যে ক্ৰমবৰ্ধমান মানুহৰ চৈতন্যত প্ৰকাশ পোৱা যি বিশৃংখলতা আৰু পশ্চিমীয়া ধ্যান ধাৰণাৰ আবিৰ্ভাৱে মানুহৰ চৈতন্য কাজুৰি গৈছিল, হোমেন বৰগোহাঁই কাজুৰি গৈছিল, যাৰ ফলস্বৰূপে এই যিটো অন্তৰ্জগতৰ কথোপকথন, কথা বাৰ্তা মানুহৰ, সেইটোক লৈ কেইবাটাও তেওঁ ভাল গল্প ৰচনা কৰিলে। আনন্দৰ উৎস, ধুমুহা, ভয়, এইবোৰ আমি গম পাওঁ। আৰু এই চৰিত্ৰবোৰৰ মাজেদি তেওঁলোকে কি কৰিলে যে প্ৰকৃত সত্যৰ, জীৱন পাঠৰ প্ৰকৃত সত্যৰ উদ্ধাৰৰ অন্বেষণ কৰিবলৈ ধৰিলে। এতিয়া আৰু এটা কথা চাওঁ যে আমি যদি হোমেন বৰগোহাঁই গল্পবোৰলৈ চাওঁ, তেতিয়াহ'লে আৰু এটা কথা মোৰ চকুত ধৰা পৰে যে তেওঁ আংগিকতকৈ নতুন বিষয়বস্তু, অগতানুগতিক বিষয়বস্তু আৰু অগতানুগতিক চৰিত্ৰ সৃষ্টিৰ ওপৰতহে তেওঁ বেছি গুৰুত্ব দিছিলে। আংগিকৰ প্ৰতি তেওঁৰ গুৰুত্বটো কম আছিলে। আৰু সেই কাৰণেই তেওঁ গতানুগতিক বিষয়বস্তুৰ পৰা অগতানুগতিক বিষয় লৈছিলে, বিষয়বস্তু তুলি ধৰিছিলে, যিবোৰ অসমীয়া সাহিত্যত সেই সময়ত 50ৰ দশকত বা 60ৰ দশকত সম্পূৰ্ণ নতুন আছিলে, কিন্তু পাশ্চাত্য সাহিত্যৰ কাৰণে নতুন নহয়। এই বিষয়ে মই কম। এতিয়া বেচা, মদপী, অপৰাধী, এনেকুৱা ধৰণৰ কিছুমান চৰিত্ৰ লৈছিলে। সেই চৰিত্ৰবোৰ অসমীয়াত পাঠকৰ কাৰণে সেই সময়ত নতুন আছিলে, এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে, চেনচেচন আছিলে সেই সময়ত। আৰু সেইবোৰ তেওঁ গল্পৰ পাতত প্ৰকাশ কৰিবলৈ প্ৰেৰণা ক'ৰ পৰা পাইছিলে? পাশ্চাত্য সাহিত্যৰ অধ্যয়নৰ যোগেদি। আৰু তেওঁ কি আছিলে, নিজেও জীৱন পাঠৰ অৰ্থ উদ্ধাৰৰ অন্বেষণত নিজেও বৰ্তি আছিলে। আৰু সেই কাৰণে কি হয়, তেওঁ নিজে এটা কথা ভাবিছিলে যে কিহৰ তাৰণাত পৰি এই চৰিত্ৰবোৰে, সমাজৰ এই মানুহবোৰে কি কৰিছে, যে জীৱনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, সেই কথাবোৰ গম পাবৰ বাবেও তেওঁ কি কৰিছে, এই চৰিত্ৰবোৰক, এই গতানুগতিক প্লটবোৰক কিন্তু তেওঁ গদ্যলৈ আনিছে। তেওঁৰ গল্পৰ প্ৰসংগত আৰু এটা কথা কম যে মই কৈছোৱেই যে অন্তৰংগ আলাপ, মনোজগতৰ বিশৃংখলতাক গল্পৰ জৰিয়তে দেখুৱাই তেওঁ। আৰু তেওঁ বিভিন্ন গল্পৰ ভিতৰত এটা গল্প বহুলভাৱে সমাদিত, বহুত সমালোচকে খুব উচ্চ প্ৰশংসা কৰা এটা গল্প ভয়। তাত স্পেল পাৰ্চনেলিটি, যাক আমি খণ্ডিত ব্যক্তিত্ব বুলি কওঁ, যে একেজন ব্যক্তিৰ ভিতৰত সুপ্ত হৈ থকা দুটা বেলেগ সত্তাৰ আলাপক তেওঁ কথা বাৰ্তা আচৰণৰ যোগেদি মূৰ্ত কৰি তুলিছে। গল্পটোৰ যিটো ভাষা, যিটো গদ্য, সেইটো খুব উচ্চস্তৰীয়, পটককে আকৰ্ষণ কৰিব পৰা, খুব ভাল। কিন্তু এই গল্পটোৰ সমালোচকে যদিও প্ৰশংসা কৰিছে, কিন্তু আজি মই এটা কথা ক'ব বিচাৰিছো, এই গল্পটো মোৰ কাৰণে এটা অভাৰৰেটেড গল্প, অভাৰৰেটেড এটা গল্প।
যেহেতু আমি যদি চাওঁ যে এডগাৰ এলান প'ৰ এটা গল্প আছে উইলিয়াম উইলছন বুলি, সেই উইলিয়াম উইলছন নামৰ গল্পটোতো কিন্তু একে ধৰণৰ বিষয়বস্তু সম্পূৰ্ণ একে। তাৰপিছত আমি যদি বৰহিজৰ দি আদাৰ্ছ নামৰ গল্পটো চাওঁ, বিষয়বস্তু সম্পূৰ্ণ একে, অৰ্থাৎ খণ্ডিত ব্যক্তিৰ জৰিয়তে আমি যাক ডুবেল গেংগাৰ কেৰেক্টাৰ বুলি কওঁ, ডুপল গেংগাৰ কেৰেক্টাৰ বুলি যাক কওঁ, সেই ডুপেল গেংগাৰ কেৰেক্টাৰক খুব সুন্দৰ ৰূপে দি আদাৰ্ছত বৰহেছে মূৰ্তমান কৰি তুলিছে, বা এডগাৰ এলান প'য়ে দি উইলিয়ামছত মূৰ্ত কৰি তুলিছে। এতিয়া যি উইলিয়াম উইলছন নামৰ গল্পটোত কি হয়, উইলছন নামৰ যিটো কেৰেক্টাৰ স্কুলখনলৈ গৈছে, স্কুলখনত তেওঁৰ যিটো য়ংগাৰ ভাৰ্চনটো একে, দেশৰ পৰা গোটেইখিনি একে দেখি হতভম্ব হৈছে। ঠিক যিদৰে ভয়ত কি হৈছে, অমল বৰুৱাই আন এজন অমল বৰুৱাক দেখি হঠাৎ দেখি হতভম্ব হৈছে, আৰু তাৰপিছত সেই তেওঁ অমল বৰুৱাই যে আন এটা স্বৰূপ দেখা পাইছে, স্বৰূপ দেখা পোৱাৰ নিজৰে আন এটা স্বৰূপ দেখা পাইছে, স্বৰূপ দেখা পাই অমল বৰুৱাই জীৱন আৰু আত্মপৰিচয়ৰ কথাবোৰ যিদৰে পুনৰ পৰীক্ষা কৰিবলৈ বাধ্য হৈছে, ঠিক একেদৰে উইলছনৰ ক্ষেত্ৰতো এডগাৰ এলান প'ৰ সেই গল্পটোৰ ক্ষেত্ৰতো কিন্তু একেখিনি কথাই প্ৰযোজ্য হৈছে। গতিকে এনেকুৱা ধৰণৰ একেটা শৈলীৰ এইবোৰ পাঠৰ কিন্তু ইণ্টাৰটেক্সুৱেল ষ্টাডিৰ যথেষ্ট প্ৰয়োজন আছে সাম্প্ৰতিক সময়ত। গতিকে এই যিটো মানে ডুপল গেংগাৰ কেৰেক্টাৰক লৈ সাহিত্য সৃষ্টি হোৱাৰ পাঠ উদ্ধাৰ কৰি হোমেন বৰগোহাঁইৰ পাঠৰ ইণ্টাৰটেক্সুৱেল ষ্টাডিৰ প্ৰাসংগিকতা আছে। বাৰু এই কথাটো মই থওঁ, দীঘলীয়া নকৰোঁ, আৰু কেইটামান কথা কওঁ যে তেওঁ আমি গম পাইছোৱেই যে ঐতিহ্য আৰু আধুনিকতা ন পুৰণিৰ সংঘাতক বিষয়বস্তু হিচাপে লৈ হাতী নামৰ এটা খুব সুন্দৰ গল্প লিখিছে। তেওঁৰ গল্পবোৰৰ ভিতৰত এক সুন্দৰ গল্প, কিন্তু একেটা বিষয়বস্তুৰে তেওঁ আকৌ পৰৱৰ্তী সময়ত শিল্প লিখিলে, য'ত মাৰ্ক্সিয়েকৰ দ্বন্দ্ব দেখুৱাইছে। গতিকে লাহে লাহে যদি আমি গল্পবোৰ পৰ্যবেক্ষণ কৰোঁ, তেতিয়াহ'লে এটা কথা আমি ধৰিব পাৰোঁ যে তেওঁ কথা বতৰা আংগিক গল্পৰ বিষয়বস্তু ভাৱবস্তু লাহে লাহে পুনৰাবৃত্তি হ'বলৈ ধৰিছে। এই যে সময় চেতনা, ভয়ৰ অনুভূতি, আত্মানুসন্ধান, শূন্যতা, জীৱন তৃষ্ণা, ন পুৰণিৰ সংঘাত, এই কথাবোৰ লাহে লাহে পুনৰাবৃত্তি হৈছে, গল্পৰ সৌন্দৰ্য লাহে লাহে নাইকিয়া হৈছে। আৰু হোমেন বৰগোহাঁই কিন্তু খুব বুদ্ধিমান মানুহ, তেওঁ সেই কথাটো উপলব্ধি কৰিছিলে, সেইকাৰণে গল্প লিখাটো তেওঁ শেষৰ ফালে কমাই দিলে। মই এইডোখৰতে ক'ব বিচাৰিছো কি হ'ল যে হোমেন বৰগোহাঁইয়ে কি কৰিলে যে এটা ভাল গল্প লিখিবলৈ বা এটা ভাল সৃষ্টিকৰ্ম কৰিবলৈ যি ধৰণৰ অভিজ্ঞতা লাগে, বাস্তৱ অভিজ্ঞতা লাগে, যি ধৰণৰ সামাজিক অভিজ্ঞতা লাগে, সেই সামাজিক অভিজ্ঞতা, বাস্তৱ অভিজ্ঞতা লাহে লাহে হোমেন বৰগোহাঁই নাইকিয়া হৈ আহিলে, কমি আহিলে, আৰু নিসংগতা প্ৰীতিক তেওঁ ভাই দিছিলে, আৰু পৰৱৰ্তী সময়ত তেওঁ গল্প লিখাৰ পৰা আঁতৰত আছিলে, খুব ভাল কৰিছিলে। কিন্তু শেষৰ সময়ত তেওঁ কিন্তু উপন্যাসৰ ক্ষেত্ৰত তেওঁ সেই কামটো কৰা নাছিলে। পিছতো তেওঁ কেইবাখনো খুব বেয়া উপন্যাসৰ সৃষ্টি হৈছিল, সেই একেটা কাৰণেই। আৰু এটা কথা, হোমেন বৰগোহাঁইৰ গল্পৰ যিটো দিশে আমাক আটাইতকৈ আকৰ্ষণ কৰে সেইটো হৈছে তেওঁৰ ভাষাটো। আৰু তেওঁৰ গদ্যত আমি তিনিটা বাগধাৰা, তিনিটা ডিস্কোৰ্চৰ খুব ধুনীয়া অৱস্থিতি দেখিবলৈ পাওঁ, যাৰ কাৰণে গল্পৰ বিষয়বস্তু যিয়েই নহওক, গল্পৰ আংগিক যিয়েই নহওক, কিন্তু সেই ভাষাটোৰ সন্মোহনী শক্তিটোৱে আমাক কিন্তু গল্পটোৰ মাজত নিয়োজিত কৰি ৰাখে। এতিয়া আমি তিনিটা বাগধাৰাৰ কথা কৈছো, যে এটা হৈছে তেওঁৰ যে যিটো নেৰেটিভ ডিস্কোৰ্চ, তিনিটা বাগধাৰা আছে, নেৰেটিভ ডিস্কোৰ্চ, প্ৰজেক্টিভ ডিস্কোৰ্চ আৰু তেওঁৰ ব্যাখ্যামূলক এক্সপ্লেনেটৰী বাগধাৰা। এই তিনিটা বাগধাৰা আমি দেখিবলৈ পাওঁ। সাধাৰণতে যিটো নেৰেটিভ ডিস্কোৰ্চ আমি দেখো, সেই নেৰেটিভ ডিস্কোৰ্চত কি হয় যে মূল কাহিনীৰ পৰা লেখক বহুত সময়ত আঁতৰি যায়। কি কাৰণে আঁতৰি যায়? যে পটভূমি আৰু পৰিৱেশটো মুক্ত কৰি তুলিবৰ কাৰণে তেওঁ আঁতৰি থাকে। এতিয়া হোমেন বৰগোহাঁই যদি আমি নৰকত বসন্ত চাওঁ, নৰকত বসন্ত গল্পটো কওঁতে মূল কাহিনীৰ পৰা, মূল ভাৱবস্তুৰ পৰা তেওঁ আঁতৰত থাকি খুব সুন্দৰভাৱে পৰিৱেশ প্ৰেক্ষাপটক মূৰ্তমান কৰি তুলিছে। আৰু যিটো আমি অন্তৰংগ বাগধাৰা, প্ৰজেক্টিভ নেৰেটিভ বুলি কওঁ, সেই প্ৰজেক্টিভ নেৰেটিভৰ ক্ষেত্ৰত কিন্তু তেওঁৰ লিমিটেশ্যন আছে।
সেইটো তেওঁ প্ৰয়োগ কৰিছে। এটা প্ৰজেক্টিভ নেৰেটিভছ কি যে এজন লেখকে কাহিনীৰ পৰা আঁতৰি আহি কাহিনী এটা বৰ্ণনা কৰি থাকোতে কাহিনীৰ পৰা আঁতৰি আহি যেতিয়া কাহিনীৰ মাজত ব্যক্তিগত অনুভৱ ব্যক্ত কৰে সেইটোক আমি প্ৰজেক্টিভ নেৰেটিভ বুলি কওঁ। আমি তেনেকুৱা ধৰণৰ প্ৰজেক্টিভ নেৰেটিভছ হোমেন বৰগোহাঁই গল্পত দেখিবলৈ পাইছো। এটা উদাহৰণস্বৰূপে ভাৰতবৰ্ষ 1947-65 এই গল্পটোত 18 বছৰীয়া ভাৰতৰ স্বাধীনতাৰ বিবৰ্ণ ৰূপ এটা খুব সুন্দৰ ৰূপে বলিষ্ঠ ভাষাৰে তেওঁ নিৰ্মাণ কৰিছে এই কথাটো। কিন্তু এই গল্পটোৰ শেষত কিন্তু গল্পকাৰজনে নিজাকে এটা নিজস্ব বক্তব্য আগবঢ়াইছে। তেওঁ কি বুলি কৈছে যে প্ৰিয় পাঠক মই অকলে একো ভাবি উলিয়াব পৰা নাই, আপুনিও কথাষাৰ চিন্তা কৰক ... এনেকুৱা ধৰণৰ কথা। এই যে বহুত গল্পকাৰ আছে যিবোৰে এই প্ৰজেক্টিভ ডিসকোৰ্সক গল্পৰ শৈলী হিচাপে ব্যৱহাৰ কৰে, কিন্তু হোমেন বৰগোহাঁইয়ে প্ৰজেক্টিভ ডিসকোৰ্স ব্যৱহাৰ কৰাত কিন্তু সফল হোৱা নাই। তেওঁৰ প্ৰজেক্টিভ ডিসকোৰ্সটো কৌশলী ৰূপত তেওঁৰ অনুভৱটো ব্যক্তিগত অনুভৱটো কৌশলী ৰূপত তেওঁ উপস্থাপন কৰিব পৰা নাই। তাৰ পৰিৱৰ্তে তেওঁ পোনপটীয়াভাৱে উপস্থাপন কৰাৰ কাৰণে তেওঁৰ গল্প কি হৈ গৈছে যিটো কলাগুণ সেই কলাগুণটো হ্ৰাস পাইছে। এইটো উপন্যাসৰ ক্ষেত্ৰতো এনেকুৱা বহুত খুব সুন্দৰভাৱে কাহিনী এটা উপস্থাপন কৰে। হাতী গল্পটো এই ক্ষেত্ৰত এটা খুব ভাল গল্প। এইটো বাগধাৰাৰে তেওঁ এই গল্পটো নিৰ্মাণ কৰিছে। এইদৰে হোমেন বৰগোহাঁইৰ গল্পৰ ভাৱবস্তু আংগিক আৰু মোৰ কেইটামান পৰ্যবেক্ষণ আপোনালোকৰ আগত ব্যক্ত কৰি আমি দীঘলীয়া নকৰো, আৰু দুটা ভাগ আছে মোৰ ক'বলৈ। এইখিনি কথাকে মই গল্পৰ ক্ষেত্ৰত আপোনালোকক কৈছো। দ্বিতীয়তে মই কওঁ যে হোমেন বৰগোহাঁইৰ গদ্যৰ কথা কম। মই গদ্য মোৰ গৱেষণাৰ বিষয় আছিলে, গতিকে মই পিন পইণ্টত থাকিব নোৱাৰো বুলি ভাবি কথাকেইটা লিখি লৈ আহিছো। আৰু মই এটা কথা কম যে শৈলী বিজ্ঞানৰ আধাৰত মই গদ্য শৈলী বিশ্লেষণ কৰিছিলো। পৰাপক্ষত আমাৰ ভাষা বিজ্ঞানৰ বাহিৰৰো বহুত মানুহ অংশগ্ৰহণকাৰী আছে। যিমান পাৰো তাত্ত্বিক কথাৰ অৱতাৰণা নকৰাকৈ এনেই সহজ সৰল অৰ্থত হোমেন বৰগোহাঁইৰ গদ্যটোৰ কথা মই ক'বলৈ যত্ন কৰিম, কিন্তু খুব কম সময় ল'ম মই। আমি এটা কথা জানো যে হোমেন বৰগোহাঁইৰ পাঠকৰ সংখ্যা বেছি। তেওঁ পণ্ডিতৰ পৰা একেবাৰে চহাজনলৈকে সকলোৱে হোমেন বৰগোহাঁইৰ পাঠ পঢ়ি, গল্প পঢ়ি, উপন্যাস পঢ়ি, তেওঁৰ যিকোনো ৰচনা পঢ়ি ভাল পায়। কাৰণ কি? তাৰ মূল কাৰণ হৈছে যে স্পষ্ট, সৰল, নিৰলংকাৰ আৰু বাহুল্য বৰ্জিত তেওঁ গদ্য। সেইটোৱে মূল কাৰণ। আৰু তেওঁৰ গদ্যক আমি দুটা ভাগত ভাগ কৰিব পাৰো। যিবোৰ কাহিনী মানে যিবোৰ সমালোচনাত্মক বা চিন্তামূলক বা আজিকালি কাহিনী বিযুক্ত বুলি কয়, এটা নন ফিকচনেল প্ৰোজ আৰু ফিকচনেল প্ৰোজ। আৰু এই যিবোৰ নন ফিকচনেল প্ৰোজ, যিবোৰ নন ফিকচনেল প্ৰোজ কাহিনী বিযুক্ত যিবোৰ গদ্য, কাহিনী বিযুক্ত শব্দটো মই ব্যৱহাৰ কৰিবলৈ অলপ বেয়া পাওঁ আচলতে, সমালোচনাত্মক বা চিন্তাশীল যিবোৰ গদ্য, সেই গদ্যবোৰত পাঠকৰ সন্মুখত তেওঁ ৰসব্যঞ্জকভাৱে উপস্থাপন কৰিবৰ বাবে, প্ৰত্যেকজনকভাৱে উপস্থাপন কৰিবৰ বাবে তেওঁ বৰ্ণনামূলক, চিন্তামূলক, বাৰ্তাবাহী আৰু নাটকীয় গদ্যৰ আশ্ৰয় লৈছে। আৰু তেওঁ যিবোৰ ফিকচনেল প্ৰোজ, সৃষ্টিশীল সাহিত্যৰ যিবোৰ প্ৰোজ, সেইবোৰ সাধাৰণতে বৰ্ণনামূলক হয়। আৰু গল্পৰ যিবোৰ গদ্য তেওঁ সেইবোৰ সংযত, পৰিশীলিত আৰু বলিষ্ঠ। কিন্তু উপন্যাসৰ গদ্য চুটি গল্পৰ গদ্যতকৈ অধিক বৈচিত্ৰ্যপূৰ্ণ। কিয় বৈচিত্ৰ্যপূৰ্ণ? যে ভাৱ আৰু বিষয়বস্তুৰ ব্যাপকতা আৰু বিশালতাই এনে ৰূপ বৈচিত্ৰ্যৰ মূল কাৰণ। এইটো এটা মূল কথা। কিন্তু তেওঁ চিন্তাশীল গদ্যই হওক, নন ফিকচনেলেই হওক, ফিকচনেলেই হওক, উভয়বিধ গদ্যত কিন্তু আমি যুক্তিনিষ্ঠতা দেখিবলৈ পাওঁ। আৰু হোমেন বৰগোহাঁইৰ গদ্যত আমি যদি সূক্ষ্মভাৱে মন কৰো তেতিয়াহ'লে দেখিম যে আ-ধ্বনিয়ে কি কৰিছে? গদ্যলৈ সুন্দৰভাৱে কালগত আৰু স্থানগতৰ দূৰত্বৰ ব্যঞ্জনা খুব সুন্দৰৰূপে আনি দিছে। আৰু কেতিয়াবা আমি কি দেখা পাওঁ যে মহাপান ধ্বনি আৰু যুক্ত ব্যঞ্জনৰ জৰিয়তে ভাৱ ভাষাৰ দীপ্ততা স্পষ্ট হৈছে। আৰু কেতিয়াবা কি হয়, সৃষ্টিশীল বা চিন্তাশীল উভয় ৰচনাতে ই ধ্বনিৰ সুপ্ৰয়োগে ভাৱৰ চিত্ৰময় ৰূপ এটা লৈ আহিছে। কেতিয়াবা আকৌ তেওঁ গদ্যত কি কৰিছে? ধ্বনিমিলৰ জৰিয়তে গদ্যৰ ভাষাক শ্ৰুতিমধুৰ কৰি তুলিছে। আৰু ধ্বনিৰ পুলৰ আৱৰ্তনে কেতিয়াবা কি কৰিব পাৰে? যে এটা মনোটনিৰ সৃষ্টি কৰিব পাৰে। সেই মনোটনিৰ সৃষ্টি কৰি শ্ৰুতিমধুৰতা হ্ৰাস কৰিব পাৰে। সেইটোক নকৰিবৰ কাৰণে তেওঁ আকৌ কি কৰিছে? অমিলৰ সৃষ্টি কৰি
গদ্যক মোহনীয় কৰি তুলিছে। এতিয়া ঘোষী ভৱন বুলি এটা ভাষা বিজ্ঞানত এটা টাৰ্ম আছে। ঘোষী ভৱনত কি হয় যে অঘোষ ধ্বনি এটাক সঘোষ ধ্বনি ৰূপে উচ্চাৰণ কৰা হয়। এতিয়া আমি যদি সৃষ্টিশীল সাহিত্যলৈ চাওঁ, সৃষ্টিশীল সাহিত্যৰ মাজত যেতিয়া কোনো অনা অসমীয়া চৰিত্ৰ এটাই যেতিয়া সংলাপ কয়, অনা অসমীয়া চৰিত্ৰ এটাই অঘোষ ধ্বনি এটাক ঘোষ ৰূপে উচ্চাৰণ কৰাৰ ফলত পাঠকৰ আগত চৰিত্ৰটো কি হৈ যায়, খুব সুন্দৰ ৰূপে তেওঁৰ পৃথকতাখিনি, তেওঁৰ যে অন্যান্য চৰিত্ৰতকৈ পৃথক, সেইটো উজ্জ্বল হৈ উঠে। এতিয়া অৰ্থাৎ ঘোষী ভৱন প্ৰক্ৰিয়াৰ যোগেদি চৰিত্ৰৰ বিশিষ্টতা তেওঁ নিৰ্মাণ কৰিছে। এটা মই উদাহৰণ দিওঁ, প্ৰত্যাৱৰ্তন নামৰ যিটো গল্প, তাত নাটকাৰ্ণী নামৰ এটা চৰিত্ৰ আছে। চৰিত্ৰটোৱে কাকতিটোক কাকতি বুলি কয়, অৰ্থাৎ কাকতিৰ কটো তেওঁ গ ৰূপে উচ্চাৰণ কৰিছে। অৰ্থাৎ অঘোষ ধ্বনিটোক ঘোষ ৰূপে উচ্চাৰণ কৰাৰ ফলত এই নাটকাৰ্ণী চৰিত্ৰটো অন্যান্য চৰিত্ৰৰ পৰা পৃথক হিচাপে পাঠকৰ আগত ধৰা দিছে। গতিকে এনেকুৱা ধৰণৰ কথাৰে তেওঁ গদ্যক কি কৰিছে, স্পষ্ট কৰি তুলিছে, মোহনীয় কৰি তুলিছে। এতিয়া তেওঁ যিবোৰ নন ফিকশ্যনেল প্ৰোজ, তাত আমি এটা কথা দেখা পাম যে তেওঁ তৎসম শব্দৰ প্ৰয়োগ বেছি, আৰু কিন্তু ফিকশ্যনেলত তৎসম শব্দৰ প্ৰয়োগ কম। কিন্তু নন ফিকশ্যনেল প্ৰোজত তেওঁ তৎসম শব্দ বেছিকে ব্যৱহাৰ কৰিছে যদিও কিন্তু সেইবোৰ অস্বাভাৱিক হৈ উঠা নাই, গদ্য অস্বাভাৱিক বা দুৰ্বোধ্য হৈ উঠা নাই। আৰু তেওঁ গ্ৰাম্য পটভূমিত ৰচিত যিবোৰ সৃষ্টিশীল সাহিত্য, সেইবোৰ বাস্তৱ ৰূপত প্ৰকাশ কৰিবলৈ তেওঁ কি কৰিছে, যথেষ্ট জতুৱা শব্দৰ প্ৰয়োগ কৰিছে। কিন্তু নন ফিকশ্যনেল যিবোৰ প্ৰোজ, সেইবোৰত আকৌ জতুৱা শব্দৰ প্ৰয়োগটো কম। আৰু সৃষ্টিশীল সাহিত্যৰ চৰিত্ৰ বিশ্বাসযোগ্য আৰু স্বাভাৱিক ৰূপ প্ৰদান কৰিবৰ বাবে অশ্লীল শব্দৰো প্ৰয়োগ কৰিছে। আমি মৎস্যগন্ধালৈ চালেই আমি তাৰ উদাহৰণ পাওঁ। এতিয়া অসমীয়া সচৰাচৰ ব্যৱহাৰ নোহোৱা শব্দমালা কিছুমান তেওঁ সৃষ্টি কৰিছিল, যেনে স্মৃতি মেদুৰ, স্থিৰ সুপ্ত মন, ছায়া মেদুৰ, গজদন্ত মিনাৰ, এনেকুৱা কিছুমান নতুন শব্দৰ তেওঁ সৃষ্টি কৰিছিলে। আৰু ক্ৰিয়াহীন বাক্যৰ জৰিয়তে তেওঁ কি কৰিছে, বৰ্ণনাৰ ক্ষিপ্ৰতা আনিছে। কেতিয়াবা অসমাপিকা ক্ৰিয়াযুক্ত দীঘল বাক্যৰ প্ৰয়োগ কৰি চৰিত্ৰ আৰু প্ৰেক্ষাপটৰ বিষয়ত বিৱৰণ দিছে। আৰু আমি সকলোৱে গম পাওঁ, ইংৰাজী, সংস্কৃত, বাংলা বা পুৰণি অসমীয়া উদ্ধৃতিৰে বিষয়বস্তু এটাক তেওঁ কি কৰিছে, প্ৰতিষ্ঠা কৰিছে। এইবোৰ তিনি স্বাভাৱিকভাৱে তেওঁৰ গদ্যৰ মূল কথা। কিন্তু তেওঁৰ গদ্যত যে সীমাবদ্ধতা নাছিল সেইটো নহয়, সীমাবদ্ধতা আছিল। মাজে মাজে সৃষ্টিশীল গদ্যবোৰ বক্তৃতাধৰ্মী হৈ উঠে। ভাৱবোধক আৰু প্ৰশ্নবোধক চিহ্নৰ আমি অৰ্থহীন প্ৰয়োগ দেখিবলৈ পাওঁ। আৰু নন ফিকশ্যনেল প্ৰোজবোৰ বহুত সময়ত কি হৈছে, যুক্তাক্ষৰে ভাৰাক্ৰান্ত কৰিছে, আৰু ই গদ্যক বহুত সময়ত জটিল কৰি, সকলোৰে ক্ষেত্ৰত নহয়, মাজে মাজে আছে, তাৰ উদাহৰণ নিদিওঁ এতিয়া মই। আৰু উপন্যাসৰ গদ্যত সাধাৰণতে বৰ্ণনাবোৰ কেতিয়াবা বিৰক্তিকৰ হৈ উঠিছে। আৰু এটা কথা, যে তেওঁ ধুমুহা আৰু ৰামধেনু নামৰ যিখন গ্ৰন্থ আছে, তাত যোৱাকালি, অহাকালিৰ নিচিনা শব্দ তেওঁ প্ৰয়োগ কৰিছে। আৰু এই শব্দবোৰ যেতিয়া প্ৰয়োগ কৰে, তেতিয়া বিশুদ্ধ অসমীয়া গদ্য লিখা মানুহজনৰ অনুশীলনত আউল লগা বুলি আমি ভাবিবলৈ বাধ্য হওঁ। আৰু বাক্য গাঁথনিৰ ক্ষেত্ৰতো মাজে মাজে অসচেতনতা আমি দেখা পাওঁ। এতিয়া এটা বাক্য কওঁ মই, যে তেওঁ লেখা ধুমুহা আৰু ৰামধেনুতে আছে, ক্ষীৰোদ আৰু কেহুকাই একেটা বংশৰে ল'ৰা, দুয়ো ককাই ভাই হয়। এই বাক্যটোত হয় ক্ৰিয়াপদৰ প্ৰয়োগেৰে ভাষাক ইংৰাজী ঠাটত গঢ়ি লোৱা বুলি নকৈ নোৱাৰি। এনেকুৱা ধৰণৰ সীমাবদ্ধতা আমি পৰ্যবেক্ষণ কৰিছো, বিভিন্ন সমালোচকেও এই সীমাবদ্ধতা সমূহৰ কথা স্বীকাৰ কৰিছে। গতিকে চমুকে মই হোমেন বৰগোহাঁইৰ গদ্যৰ প্ৰসংগটো আপোনালোকৰ আগত উপস্থাপন কৰিলো। এতিয়া আহোঁ মোৰ একেবাৰে শেষৰ কথাখিনি, হোমেন বৰগোহাঁইৰ জীৱন দৰ্শন। জীৱন দৰ্শন বুলি ক'লে এটা কথা কম, যে হোমেন বৰগোহাঁই কোনো স্কুল অফ ফিলচফিৰ বিশ্বাসী নাছিলে। তেওঁৰ কোনো স্কুল অফ ফিলচফি নাছিলে, বা কোনো স্কুল অফ ফিলচফিৰ বিশ্বাসী তেওঁ নাছিলে। কিন্তু তেওঁৰ যি জীৱন জিজ্ঞাসা বা জীৱন পাঠৰ অৰ্থ উদ্ধাৰ কৰাৰ যিটো অন্বেষণ বা যিটো হেঁপাহ, সেই হেঁপাহে এটা নিৰ্দিষ্ট দৃষ্টিভংগীৰ জন্ম দিছিলে। আৰু সেই দৃষ্টিভংগীত নিহিত থকা দাৰ্শনিক তাৎপৰ্য আছিল বৌদ্ধিকভাৱে উচ্চ স্তৰীয়। এতিয়া কলিন মেগিন নামৰ এগৰাকী লেখকৰ এখন গ্ৰন্থ আছিলে, তেওঁ শেক্সপিয়াৰ ফিলচফি নামৰ এখন গ্ৰন্থ লিখিছিলে, যিখন গ্ৰন্থত শেক্সপিয়াৰৰ 6খন বিখ্যাত নাটক, মিডসামাৰ নাইট ড্ৰিমছ, হেমলেট, অথেলো, মেকবেথ, কিং লিয়েৰ, টেম্পেষ্ট, এইকেইখনৰ দাৰ্শনিক ব্যাখ্যা আগবঢ়াই তেওঁ লাষ্টত তেওঁ কৰলেৰি হ'ল যে
সংশয়বাদ হৈছে শেক্সপিয়াৰৰ আটাইতকৈ জীৱনৰ মূল দৰ্শন সেই কথাটো তেওঁ ধুনীয়াকৈ এষ্টাব্লিছ কৰিছে আমি যদি এতিয়া হোমেন বৰগোহাঁইৰ সমস্ত জীৱন ব্যক্তিত্ব সৃষ্টিৰাজি লৈ চাওঁ তেতিয়াহ'লে কিন্তু আমি এটা কথা ক'ব পাৰিম যে মানৱ প্ৰীতি মানৱতাবাদ হৈছে হোমেন বৰগোহাঁইৰ জীৱনৰ মূল দৰ্শন এতিয়া এগৰাকী বিখ্যাত দাৰ্শনিকে এটা কথা কৈছিলে যে হিউমেনিজমৰ সন্দৰ্ভত মানৱতাবাদৰ সন্দৰ্ভত যে হিউমেনিজম ডিল উইথ দ্য প্ৰব্লেম অফ মেন and try to find out their solution by maintaining the human style হোমেন বৰগোহাঁইয়ে কি কৰিছিলে এই যে এই কথাটোৰ জেৰটানি আমি এটা কথা ক'ব পাৰো যে হোমেন বৰগোহাঁই কিন্তু একেখিনি কামেই কৰিছিলে তেওঁ মানৱতাবাদী আছিলে যে জীৱনৰ বিভিন্ন সমস্যাক লগত তেওঁ খেলিছিলে আৰু এই সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰি তেওঁ ওৰেটো জীৱন পাপ কৰিছিলে আৰু এই যিবোৰ সমস্যা জীৱনৰ যিবোৰ সমস্যা সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ কিতাপৰ মাজত অৱগ্ৰহণ কৰিছিলে প্ৰকৃতিৰ মাজত অৱগ্ৰহণ কৰিছিলে আৰু লগতে জীৱনশৈলী উন্নতৰ পৰা উন্নতৰ কৰি মানুহ হোৱাৰ সাধনাত বৰ্তি হৈছিলে সকলো মানৱতাবাদী দৰে হোমেন বৰগোহাঁইও বিশ্বাস কৰিছিলে man is the master of his own self man is the maker of his own destiny আৰু হিউমেনিজম কি হিউমেনিজম হৈছে হিউমেনিজম ইজ ফেইড ইন একচন কৰ্মত বিশ্বাসী হোমেন বৰগোহাঁই কামত বিশ্বাস কৰিছিলে গতিশীলতাত বিশ্বাস কৰিছিলে স্থবিৰতাক তেওঁ মৃত্যু বুলি কৈছিলে তেওঁৰ জীৱনৰ অলেখ কৰ্মই প্ৰমাণ কৰে তেওঁ এজন সঁচা অৰ্থত মানৱদৰদী মানুহ আছিলে যি কি কৰিছিলে যে কামত বিশ্বাস কৰিছিলে হিউমেনিষ্ট আনহিউমেনিষ্ট সকলৰ দৰে আৰু হিউমেনিষ্ট সকলে মানৱতাবাদীসকলে কি কৰে নিজকে ৰিডিস্কভাৰ কৰে নিজৰ লিমিটেশনখিনি সীমাবদ্ধতাখিনিক চিনাক্ত কৰি তাৰ ওপৰত ৱৰ্ক আউট কৰে কাম কৰে আৰু তাৰ পিছত নিজৰ অৱস্থা উন্নত কৰে এনেকুৱা উদাহৰণ তেওঁৰ পাতে পাতে আছে সেইবোৰ নাকাও আমি সকলোৱে জানো হোমেন বৰগোহাঁই ভগ্ন স্বাস্থ্য আছিলে সেইটোক তেওঁ আইডেন্টিফাই কৰিছে তাৰ পিছত নিজৰ সীমাবদ্ধতাখিনি চিনাক্ত কৰিছে তাৰ ওপৰত কাম কৰিছে তাৰ পিছত সুন্দৰ স্বাস্থ্যৰ গৰাকী হৈ এটা দীঘলীয়া জীৱন পাইছে গতিকে আৰু এই তেওঁ যে এই কথাবোৰ অৱগ্ৰহণ কৰি নিজৰ চৰিত্ৰটোক গঢ় দিছে সেই কথাটো সকলোৰে বাবে অনুপ্ৰেৰণা হৈ গৈছে গতিকে মানৱতাবাদী এজনে নিজৰ লগতে সমাজৰ উপকাৰ কৰে 10 জনৰ উপকাৰ কৰে হোমেন বৰগোহাঁই এইবোৰ কথাৰ জৰিয়তে নিজৰ লগতে আনকো কি কৰিছিলে উপকৃত কৰিছিলে প্ৰেৰণা যোগাইছিলে গোটেই হোমেন বৰগোহাঁইৰ জীৱন ব্যক্তিত্ব আমাৰ সকলোৰে কাৰণে প্ৰেৰণাৰ অমল উৎসতা গতিকে আৰু এটা মই কথা কওঁ যে হোমেন বৰগোহাঁইৰ জীৱনৰ দৰ্শন বুলি ক'লে আৰু এটা আমি সকলোৱে জনা কথা এটা যে নিসংগতা প্ৰীতি তেওঁ জীৱনৰ অন্যতম দৰ্শন আছিলে এখন বিখ্যাত গ্ৰন্থ আছে জন কোপাৰ পাউচি এগৰাকী বিখ্যাত লিখক তেওঁ এখন বিখ্যাত গ্ৰন্থ আছে এ ফিলচফি অফ সলিটিউড এই ফিলচফি অফ সলিটিউডত কোৱা কেইটামান কথাৰ জেৰ টানি তেওঁ নিসংগতা প্ৰীতিটোক মোৰ ধৰণে ব্যাখ্যা কৰিব বিচাৰিছো এতিয়া পাউচে জন স্কোপাৰ পাউচে এই ফিলচফি অফ সলিটিউডত কৈছে solitude is the necessary social psychological intellectual state of individual it is social in pulling away from the life and tumult of the crowd it is psychological in the sense of identifying and pursuing a frame of mind for personal pursuit of solitude and it is intellectual in offering a philosophy calling upon a variety of classic thinkers and using the tools of plain everyman logic. এতিয়া পাউচে কোৱা এই সামাজিক মনস্তাত্ত্বিক বৌদ্ধিক নিসংগতাৰ কথাখিনিৰ জেৰ টানি মই আপোনাক সকলোক হোমেন বৰগোহাঁইৰ নিসংগতাৰ কথা এটা কথা কম যে হোমেন বৰগোহাঁই যিটো নিসংগতা কিন্তু স্ব উপাৰ্জিত জীৱনৰ প্ৰথম অৱস্থাৰ পৰাই সমাজৰ কোলাহলৰ পৰা নিলগত অৱস্থান কৰি তাৰ পৰাই সমাজখনক তেওঁ নিৰীক্ষণ কৰি হোমেন বৰগোহাঁই নিসংগতাক উদযাপন কৰাৰ আৰম্ভ কৰিছিলে আৰু লাহে লাহে তেওঁৰ মনৰ ভিতৰত এটা ভাৱনা এই যিটো ভাৱনা
যে নিসংগভাৱে থাকি ভাল লাগে এই ভাৱনাটোক তেওঁৰ মনৰ ভিতৰত লহপহকৈ বাঢ়িবলৈ দিছিলে মনস্তাত্ত্বিকভাৱে তেওঁ কি নিসংগতাটোক অৱগ্ৰহণ কৰিলে আৰু লাহে লাহে কিতাপৰ সঞ্জীৱনী সোধা প্ৰকৃতি প্ৰীতি বা প্ৰকৃতিৰ মাজত অন্বেষণৰ চেষ্টাই এই নিসংগতাটোক কি কৰিলে এটা বৌদ্ধিক মাত্ৰা ইন্টেলেকচুৱেলাইজ কৰিলে এটা বৌদ্ধিক মাত্ৰা প্ৰদান কৰিলে এতিয়া পাৱচকে আদি কৰি বহুতে এটা কথা কয় যে এই যিবোৰ নিসংগ মানুহ নিসংগতাক উদযাপন কৰা মানুহ নিসংগ মানুহ নহয় নিসংগতাক উদযাপন কৰা সেই মানুহ এই নিসংগতা উদযাপন কৰা মানুহখিনিৰ মনত অহৰহ মৃত্যু চেতনাই ক্ৰিয়া কৰি থাকে আৰু মৃত্যুক সদৰ্থকভাৱে ব্যৱহাৰ কৰে আৰু সেইবাবে আমি হোমেন বৰগোহাঁইৰ সমস্ত ৰচনা এই নিসংগ চেতনা দেখিবলৈ পাওঁ অৰ্থাৎ জীৱন জয় কৰাৰ আমি কথাটো আমি দেখিবলৈ পাওঁ পাৰিলে তেওঁক ঠিক আছে তাৰপিছত আমি আৰু এটা দৰ্শনৰ কথা আপোনালোকক অৱগত কৰিব বিচাৰিছো যে হোমেন বৰগোহাঁইৰ নৈতিকতাৰ যিটো দৰ্শন নৈতিকতাৰ দৰ্শনটো যদি আমি চাওঁ তেতিয়াহ'লে আমি নৈতিকতাৰ দৰ্শনটোক ৰবাৰ্ট ব্ৰাউনিঙৰ নৈতিকতাৰ দৰ্শনৰ সৈতে আমি ৰজিতা হ'ব পাৰো ৰবাৰ্ট ব্ৰাউনিঙৰ এটা কবিতা আছিলে দি ষ্টেচু এণ্ড দ্য বাষ্ট এই কবিতাটোত নৈতিকতাৰ সূত্ৰটোক ৰবাৰ্ট ব্ৰাউনিঙে বেলেগ ধৰণে প্ৰক্ষেপ কৰিছে দি ষ্টেচু এণ্ড দ্য বাষ্ট তাত ৰবাৰ্ট ব্ৰাউনিঙে কি বুলি কৈছে যে মানুহৰ মনৰ আকাংক্ষিত সম্পদ লাভ কৰাৰ বাবে যি যুদ্ধৰ প্ৰয়োজন সেই যুদ্ধ নিৰ্ভীকভাৱে চলাই যোৱাটোৱেই হৈছে নৈতিকতা ব্ৰাউনিঙৰ যিটো এই নৈতিকতা হোমেন বৰগোহাঁইৰ নৈতিকতা যে আকাংক্ষিত সম্পদ লাভৰ বাবে অহৰহ নিজৰ বিৰুদ্ধে যুদ্ধ দিয়া আৰু সেই যুদ্ধৰ জৰিয়তে জীৱন পাঠৰ অৰ্থ উদ্ধাৰ কৰা হোমেন বৰগোহাঁইৰ নৈতিকতাৰ দৰ্শন আছিলে আমি সেইখিনি সকলোৱে গম পাওঁ যে তেওঁ অহৰহ নিজৰ সীমাবদ্ধতাক চিনাক্ত কৰিছে নিজৰ সীমাবদ্ধতাক চিনাক্ত কৰি নিজৰ লগত যুদ্ধ দিছে আৰু জীৱন পাঠৰ অন্য এক অৰ্থ উদ্ধাৰৰ চেষ্টা কৰিছে তাৰপিছত মই আৰু কেইটামান ব্যক্তিগত অনুভৱ তেওঁৰ জীৱন আৰু ব্যক্তিত্ব সম্পৰ্কে আৰু কেইটামান নিজস্ব অনুভৱ মই ব্যক্ত কৰিব বিচাৰিছো যে তেওঁৰ আমি সকলোৱে এটা কথা কওঁ যে তেওঁ মানুহ হিচাপে খুব ভাল আছিলে সাহিত্যিক হিচাপে খুব ভাল আছিলে কিন্তু তেওঁৰ সাংবাদিক হিচাপে তেওঁৰ ব্যক্তিত্ব কেনেকুৱা আছিলে বহু সময়ত কিন্তু আমি যদি মন কৰো যে দেখিম তেতিয়া বহু সময়ত তেওঁ স্ববিৰোধী মন্তব্য কিছুমান স্ববিৰোধী দৃষ্টিভংগী কিছুমান আমি দেখিবলৈ পাওঁ গতিকে সেই ফালৰ পৰা তেওঁ যিটো ৰাজনৈতিক দৰ্শন বা সাংবাদিকতা সম্পৰ্কে যিটো দৰ্শন সেই দৰ্শনটো কিন্তু স্পষ্ট নাছিলে বহু সময়ত স্ববিৰোধী আছিলে এবাৰ মই সেই সম্পৰ্কে তেওঁক সুধোতে তেওঁ এটা কথা কৈছিলে সেই মন্তব্যটো মই ইয়াতে ক'ব বিচাৰিছো তেওঁ কৈছে মই যদি এটা সময়ত কিবা এটা ভাবিছিলো মই যদি পিছত দেখিছো সেইটো ভুল তেতিয়া মই নিজকে শুদ্ধ কৰিম মই 10 বছৰৰ আগতে এইটো কথা এনেকৈ লিখিছিলো এতিয়া সেইটো মই ভুল বুলি যদি কওঁ তেন্তে মানুহে মোক দুমুখীয়া বুলি ভাবিব মানুহে এনেকৈ ভবা কথাটোলৈ লক্ষ্য ৰাখি মই বৰ্তমানত নিজে ঢুকি পোৱা শুদ্ধ কথাটো নকম নেকি গতিকে এতিয়া মোক কোনোবাই স্ববিৰোধী বুলি ক'লে হ'ব নেকি তেনেকুৱা ধৰণৰ বক্তব্য এটা তেওঁ মোৰ কথাটোৰ ডিফেন্স তেনেকে দিছিলে যিয়ে নহওক আৰু এটা কথা যে ডক্টৰ জনছন এগৰাকী ভাল সমালোচক ডক্টৰ জনছনে এটা কথা কৈছিলে যে এগৰাকী সমালোচকৰ প্ৰাথমিক কৰ্তব্যটো কি সুন্দৰেই হওক বিকৃতই হওক যিকোনো ৰচনা এখনক প্ৰকৃত ৰূপত পাঠকৰ আগত দাঙি ধৰিব লাগে তেওঁ কি বুলি কৈছে ইমিডিয়েটলি টু show everything in its true form however it may be disguised in common eyes সাধাৰণ পাঠকৰ দৃষ্টিত লুকাই থকা প্ৰাথমিক সত্যটোক প্ৰকৃত কথাটোক উদঙাই দেখুৱাটো এজন সমালোচকৰ মূল কৰ্তব্য প্ৰাথমিক কৰ্তব্য ডক্টৰ জনছনে কৈছিলে এতিয়া আমি যদি সমালোচক হিচাপে হোমেন বৰগোহাঁইক চাওঁ তেতিয়াহ'লে কিন্তু বহুত সময়ত ডাঙৰ এটা প্ৰশ্নবোধকৰ সৃষ্টি হয়
কেনে প্ৰশ্নবোধকৰ সৃষ্টি হয় আমি দেখিছো যে বহুত সময়ত তেওঁৰ বহুত অপৰিণত লেখাক বহুত অপৰিণত গ্ৰন্থক বহুত অপৰিপক্ক ব্যক্তিক গ্লোৰিফাই কৰিছে অৰ্থাৎ প্ৰয়োজনতকৈ অধিক মৰ্যাদা প্ৰদান কৰিছে উচ্চ প্ৰশংসা কৰিছে এই কথাটোৱে সমালোচক হিচাপে তেওঁৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰ টো কিন্তু অস্পষ্ট কৰি তুলিছে আৰু কি কৈছে তেওঁৰ যিটো ব্যক্তিত্বৰ যিটো গৰিমা সেই ব্যক্তিত্বৰ গৰিমাটো কিন্তু লাঘৱ কৰিছে যে কি নহওক হোমেন বৰগোহাঁয়ে ওৰেটো জীৱন পাঠৰ অৰ্থ উদ্ধাৰ কৰি আমাৰ সমস্ত অসমীয়া জাতিটোকে নহয় এতিয়া তেওঁৰ অনুবাদ কৰ্মৰ জৰিয়তেও গোটেই ভাৰতবৰ্ষৰ লগত তেওঁৰ পাঠৰ লগত চিনাকি হৈছে আমাৰ অনুপ্ৰেৰণাৰ অমল উৎস হোমেন বৰগোহাঁইৰ জীৱন ব্যক্তিত্ব আৰু সাহিত্য এই সাহিত্যখিনিৰ তেওঁৰ জীৱনটোৰ তেওঁৰ ব্যক্তিত্বৰ পুনৰ মূল্যায়ন হ'ব লাগে আমি তেওঁক ৰিভিজিট কৰিব লাগে বীৰ পূজা নহয় গতিকে তেতিয়াহে হোমেন বৰগোহাঁইৰ চৰ্চা এটা নতুন মাত্ৰা পাব আশা ৰাখিছো পৰৱৰ্তী সময়ত হোমেন বৰগোহাঁইক আমি নিৰ্মুখভাৱে আলোচনা কৰি সমগ্ৰ বিশ্ববাসীৰ আগত হোমেনিজিম নামৰ এটা সত্তাক যাতে আমি কি কৰিব পাৰো প্ৰতিষ্ঠা কৰিব পাৰো এটা হোমেন বৰগোহাঁই বাদ এটা যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰো তাৰ আমি চেষ্টা অব্যাহত ৰাখিব লাগিব বা লাগে এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো তিনিটা বহল বিষয় নিজস্ব অনুভূতিৰে খুব কম সময়ৰ ভিতৰত ব্যক্ত কৰিলো যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে আঙুলিয়াই দিব আৰু পৰৱৰ্তী সময়ত নৰ্থ লখিমপুৰ কলেজৰ বিভাগীয় প্ৰধান অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে আমাৰ সকলোৰে সন্মানীয় বিমান চেতিয়া ছাৰ যিজনৰ তত্ত্বাৱধানত নৰ্থ লখিমপুৰ কলেজে এখন আগশাৰীৰ কলেজ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে তেওঁলোকলৈ মোৰ শ্ৰদ্ধা সেৱা জনাইছো পৰৱৰ্তী সময়ত সমগ্ৰ অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিছো আশা ৰাখিছো আপোনালোকৰ এই যিটো বৰ্ণিল যাত্ৰা এই বৰ্ণিল যাত্ৰাই যাতে পৰৱৰ্তী সময়ত অসমৰ বৌদ্ধিক জগতক আৰু দুপদূপে আগবঢ়াই লৈ যায় এইখিনি কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ আমিও ডক্টৰ সুব্ৰতজ্যোতি নেওগ ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছো খুব কম সময়ত তথ্যপূৰ্ণ বিশ্লেষণেৰে যি আমাক বিভিন্ন কথা অৱগত কৰিলে গতিকে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই চেগতে মই আমাৰ এই গোটেই অনুষ্ঠানটোক বিশেষভাৱে পৰিচালনা কৰি আমাক সকলোকে উপভোগ কৰাৰ যি এটা সুযোগ দিছে আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শ্ৰদ্ধাৰ মুৰব্বী ৰাজখোৱা ছাৰক মই শেষৰ সামৰণি অনুষ্ঠানটো আগবঢ়াবৰ কাৰণে অনুৰোধ জনালো ছাৰ